নমস্কাৰ, মই জয়ন্তজিৎ মহন্তই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ভাৰতবৰ্ষত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল 1872 চনত। কিন্তু এই লোকপিয়ল টুকুৰা-টুকুৰিকৈ কৰা হৈছিল। তাৰ পিছত 1881 চনত সমগ্ৰ দেশত সৰ্বাত্মক ৰূপত লোকপিয়ল হয় আৰু তাৰ পিছত প্ৰতি 10 বছৰৰ মূৰে মূৰে লোকপিয়ল হোৱাৰ নিয়ম কৰা হয়। সেই হিচাপত 2021 চনত 16 সংখ্যক লোকপিয়ল হ'ব লাগিছিল, কিন্তু 2001 চনত গৃহীত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ লগত সংগতি ৰাখি 2026 চনৰ পৰা এই লোকপিয়ল আৰম্ভ কৰা হৈছে। ভাৰতৰ লোকপিয়ল সমগ্ৰ বিশ্বৰ ভিতৰতে এক ব্যাপক লোকপিয়ল পদ্ধতি। ইয়াত ব্যাপক ধনজনৰ ব্যৱহাৰ হয়। পূৰ্বতে এই লোকপিয়ল কাগজ পত্ৰৰ জৰিয়তে হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে লোকপিয়ল ডিজিটেলি অৰ্থাৎ মোবাইল ফোন, কম্পিউটাৰ আদিৰ জৰিয়তে কৰা হৈছে। মই এই ভিডিঅ'টোৰ জৰিয়তে লোকপিয়লৰ লগত জড়িত বিভিন্ন তথ্য আৰু বিভিন্ন ষ্টেপছ বা প্ৰক্ৰিয়াৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'ৰ এটা চিৰিজ বনিব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু শ্বেয়াৰ কৰি মোক সহায় কৰিব। ধন্যবাদ। ভাৰতৰ যি লোকপিয়ল 2026 চনৰ পৰা আৰম্ভ হৈছে তাৰ নাম হৈছে লোকপিয়ল আৰু জাতি গণনা 2027। এই লোকপিয়ল দুটা পৰ্যায়ত হৈছে। প্ৰথমটো পৰ্যায় হৈছে ঘৰ গণনা। ঘৰ গণনা আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু 31 ছেপ্টেম্বৰলৈ চলি থাকিব। ঘৰ গণনা আৰম্ভ হৈছে ইতিমধ্যে গোৱা, কৰ্ণাটক, লক্ষদ্বীপ, মিজোৰাম, উৰিষ্যা, ছিকিম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, চণ্ডীগড়, ছত্তীশগড় আৰু হাৰিয়ানা এইকেইখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰীত কেন্দ্ৰীয় শাসিত অঞ্চলত 1 এপ্ৰিলৰ পৰা ইতিমধ্যে ঘৰ গণনা আৰম্ভ হৈছে আৰু আগষ্টৰ 1 তাৰিখৰ পৰা অসমত ঘৰ গণনা আৰম্ভ হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। এই ঘৰ গণনা পৰ্যায়টোত কি কি তথ্য লোৱা হ'ব সেয়া হৈছে ঘৰৰ সংখ্যা গণনা কৰা হ'ব। কিমান ঘৰ আছে, কিমান পৰিয়াল আছে, অনুসূচিত জাতি আৰু জনজাতিৰ কিমানটা পৰিয়াল আছে আৰু প্ৰতিটো পৰিয়ালৰ হাতত থকা সম্পত্তি আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড, যেনে তেওঁলোকে কি ধৰণৰ খাদ্য খায়, কেনেকুৱা তেওঁলোকৰ শৌচাগাৰৰ ব্যৱস্থা কেনেকুৱা, তেওঁলোকৰ ৰান্ধনি ঘৰৰ ব্যৱস্থা কেনেকুৱা, ঘৰত বিদ্যুতৰ যোগান আছে নে নাই, ঘৰত LPGৰ কানেকশ্যন আছে নে নাই, এই সমস্তখিনি কথা ঘৰ গণনাৰ সময়ত এই তথ্যখিনি সংগ্ৰহ কৰা হ'ব। যিটো দ্বিতীয় পৰ্যায়ৰ হ'ব সেইটো কোৱা হৈছে জনগণনা। সেইটো আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে একেবাৰতে আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায়ৰ জনগণনাত আমি তথ্য দিব লাগিব ঘৰৰ সদস্যৰ সংখ্যা, বয়স, বৈবাহিক স্থিতি, শিক্ষা কিমান, প্ৰতিজন সদস্যৰ শিক্ষা কিমান, কি ভাষাত কথা কয়, ধৰ্ম কি, বিশেষভাৱে সক্ষম ব্যক্তি কিমান আছে, বৃত্তি, প্ৰতিজন সদস্যৰ বৃত্তি কি, অৰ্থনৈতিক অৱস্থা কেনেকুৱা, ক'ৰ পৰা প্ৰব্ৰজন কৰিছিল, আয়ুস গড় আয়ু প্ৰতিজন সদস্যৰ আয়ুস কিমান প্ৰথম সেই সময়ত, বয়স কিমান আৰু মৃত্যু হোৱা সদস্যসকলৰ আয়ুস কিমান আয়ুসত মৃত্যু হৈছে, কিমান নতুনকৈ জন্ম হৈছে আৰু কিমান নতুনকৈ মৃত্যু হৈছে। এই গোটেই তথ্যখিনি দ্বিতীয় পৰ্যায়ৰ জনগণনাত অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত কৰা হ'ব। অসমত প্ৰথম পৰ্যায়ৰ গণনা ইতিমধ্যে মই কৈছোৱেই 1 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু ই 31 আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ'ব। এই জনগণনাত এইবাৰ এটা নতুন পদ্ধতি, নতুন প্ৰক্ৰিয়া যোগ কৰা হৈছে, সেয়া হৈছে স্বগণনা অৰ্থাৎ চেল্ফ ইনিউমাৰেশ্যন। এই চেল্ফ ইনিউমাৰেশ্যন বা স্বগণনা কি হয়, এটা পৰিয়ালে নিজৰ বিষয়ে গণনাকাৰী যোৱাৰ আগতেই নিজৰ মোবাইল ফোনটোৰ জৰিয়তে তথ্যবিলাক আপলোড কৰি দিব পাৰে। এইটো কেনেকে কৰা হয় মই এই ভিডিঅ'টোত ইতিমধ্যে দেখাম, ভৱিষ্যতলৈ দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। প্ৰথম কথা, এই স্বগণনা কিয় কৰিব লাগে তাৰ বিষয়ে আমি অলপ আলোচনা কৰি লওঁ। স্বগণনা কৰিব লাগে প্ৰথম কাৰণটো হৈছে ই আপোনাৰ গোপনীয়তা ৰক্ষা কৰে। যেতিয়া আপোনাৰ ঘৰলৈ লোকপিয়ল কৰিবলৈ এজন ব্যক্তি আহিব, সেই ব্যক্তিজন আপোনাৰ চিনাকি ব্যক্তি নহ'বও পাৰে। সেই ব্যক্তিজন এজন শিক্ষক হ'ব। তেওঁ আপোনাৰ ঘৰলৈ আহিব আৰু তেওঁ আপোনাৰ ঘৰলৈ আহি প্ৰায় 31টা প্ৰশ্ন সুধিব আপোনাক। সেই 31টা প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব আৰু সেইটো দিবলৈ বাধ্যতামূলক। আমাৰ সংবিধানে
তেওঁক সেই 31টা প্ৰশ্ন সোধাৰ অধিকাৰ আৰু আপোনাক সেই 31টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবৰ বাবে বাধ্য কৰায়। গতিকে আপুনি সেই 31টা প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু সেই 31টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে আপুনি সেই ব্যক্তিজনৰ আগত আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ তথ্য দিবলগীয়া হ'ব পাৰে আৰু কিছু সংখ্যক ব্যক্তিয়ে তেওঁলোকৰ গোপনীয়তা যিটো মানে প্ৰাইভেচি, এই প্ৰাইভেচিটো ভায়োলেট কৰে বুলি ভাবি লয়। গতিকে ভাৰত চৰকাৰে আপোনালোকক নিজৰ গোপনীয়তা ৰক্ষা কৰি আপোনাৰ নিজৰ পৰিয়ালৰ সম্পূৰ্ণ তথ্য বেলেগে নজনাকৈ আপুনি নিজেই পৰ্টেলটোত আপলোড কৰাৰ সুবিধা দিছে, যাক কোৱা হৈছে চেল্ফ ইনিউমাৰেশ্যন বা স্বগণনা। দ্বিতীয় কথাটো হৈছে আপুনি স্বগণনা কৰিব পাৰে নিজৰ সময় লৈ, আৰামত। আপোনাৰ যেতিয়া সময় থাকে আপুনি সময় হাতত লৈ নিজে কথাবিলাক ভাবি প্ৰতিটো প্ৰশ্ন পঢ়ি চাই বুজি লৈ তাৰ উত্তৰ কৰিব পাৰে, যাৰ ফলত ভুল হোৱাৰ সম্ভাৱনা কমি যায়। এজন ইনিউমাৰেশ্যনে বা গণনাকাৰী যেতিয়া আপোনাৰ ঘৰলৈ আহে, তেওঁৰ হাতত সময় বহুত কম থাকে। তেওঁ 15-20 মিনিটৰ ভিতৰত আপোনাৰ ঘৰৰ সম্পূৰ্ণ তথ্যখিনি লৈ সেই তথ্যখিনি মোবাইলত আপলোড কৰি আপোনাৰ ঘৰৰ পৰা ওলাই যাবলগীয়া হয়। গতিকে সেই 15-20 মিনিটৰ ভিতৰত কৰিবলৈ যাওঁতে খৰধৰ হওঁতে কিছুমান ভুল হোৱাৰ সম্ভাৱনা থাকে। কিন্তু আপুনি যিহেতু আপোনাৰ নিজৰ পৰিয়ালটোৰ বিষয়ে আপুনি ভাল ধৰণে জানে, গতিকে আপুনি আপোনাৰ নিজৰ সময়ত নিজৰ আজৰি সময়ত সম্পূৰ্ণ সুস্থ অৱস্থাৰে আপুনি যেতিয়া নিজৰ পৰিয়ালৰ তথ্যখিনি আপলোড কৰিব, তাত ভুল হোৱাৰ সম্ভাৱনা কম হ'ব বুলি ধৰা হয়। তৃতীয় কাৰণটো হৈছে ই গণনাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে। কাৰ্যকাৰিতা কেনেকৈ বৃদ্ধি কৰে? এজন গণনাকাৰীক মোটামুটি 800 মান ঘৰ গণনা কৰিবলৈ দিয়া হয়। এতিয়া এটা ঘৰত যদি তেওঁৰ 20 মিনিট মান সময় লাগে, তেতিয়াহ'লে 800টা ঘৰৰ তেওঁ গণনা কৰিবলৈ সময় লাগিব 16,000 মিনিট। 16,000 মিনিট মানে হৈছে আপোনাৰ প্ৰায় 267 ঘণ্টা। 267 ঘণ্টা আপুনি ভাবক, 267 ঘণ্টা এজন ব্যক্তিক লাগিব, অৰ্থাৎ প্ৰায় 11 দিন। 11 দিনতকৈ বেছি তেওঁ যদি দিনে ৰাতিয়ে কামটো কৰে। কিন্তু এজন ব্যক্তিয়ে সেই 31টা প্ৰশ্নৰ উত্তৰ কৰি পেলাই প্ৰতি ঘৰত তেনেধৰণে 31টা প্ৰশ্ন সুধি তাৰ উত্তৰ মোবাইলত আপলোড কৰি যদি গৈ থাকে, তেতিয়া তেওঁ দিনটোত খুব বেছি 50 ঘৰমান মানুহৰহে গণনা কৰিব পাৰে। তাকো যদিহে ক্ৰাউডেড জেগা হয়, মানে যেনে টাউনশ্বিপ ধৰণৰ ঠাই য'ত খুব ঘন জনবসতি আছে, তেনেকুৱা ধৰণৰ ঠাইত তেওঁ 50-60 ঘৰ মানুহৰ জনগণনা কৰিব পাৰে এটা দিনত। কিন্তু যদিহে আপুনি স্বগণনা কৰি ৰাখে, তেতিয়া তেওঁ সেই 31টা প্ৰশ্ন সোধাৰ সময়টো তেওঁৰ বাচি যায়। তেওঁ সেই কুৱেশ্যনেৰীখিনি ছল্ভ কৰাৰ সময়টো তেওঁৰ বাচি যায় আৰু তাৰ ফলত তেওঁ মোটামুটি যদি সকলো মানুহে স্বগণনা কৰি ৰাখে, তেতিয়া এজন গণনাকাৰীয়ে দিনটোত প্ৰায় 100 ঘৰমান মানুহৰ জনগণনা কৰিব পাৰে। 100 ঘৰমান মানুহৰ গণনা কৰিব পাৰে, ঘৰ গণনা। তো তাৰ ফলত কি হয়? এই গণনাটো খৰতকীয়া হয় আৰু তাৰ ফলত কম সময়ত বেছি ঠাই কভাৰ কৰিব পৰা হয়, যাৰ ফলত ই কাৰ্যকাৰিতা বৃদ্ধি পায়। গতিকে এই 3টা কাৰণতে ভাৰত চৰকাৰে ভাৰতৰ নাগৰিকসকলক স্বগণনা কৰিবৰ বাবে অনুৰোধ কৰিছে। যদিও ভাৰত চৰকাৰে সকলো ধৰণৰ ব্যক্তিকে স্বগণনা কৰিবলৈ কৈছে, কিন্তু মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা, যিহেতু মই ইতিমধ্যে এই লোকপিয়লত অংশগ্ৰহণ কৰিছো আৰু 1 মাহ মই ইতিমধ্যে কাম কৰিছো আৰু মোৰ নিজৰ কাম সম্পন্ন কৰি মই ইতিমধ্যে জমা দিছো। গতিকে এই যোৱা এটা মাহত, যোৱা মে মাহটোত আমি জনগণনাক লোকপিয়লৰ কাম কৰি যি অভিজ্ঞতা আমাৰ গোট খাইছে, সেই অভিজ্ঞতাটোৰ পৰা আমি কিছুমান কথা ক'ব বিচাৰিছো যে কিছুমান ব্যক্তিয়ে স্বগণনা নকৰা উচিত। কোনখিনি ব্যক্তিয়ে নকৰা উচিত? প্ৰথম কথা, আপুনি যদি সেনাবাহিনী বা সুৰক্ষা বাহিনী চাউনীত আছে, সেনাবাহিনীৰ জোৱান, তেওঁ কেম্পত থাকে, বা পুলিচ, CRPF, CSF এনেকুৱা ধৰণৰ যদি জোৱান হয়, আৰু আপুনি যদি কেম্পত বাস কৰে, কোৱাৰ্টাৰত নহয়, কেম্পত যদি বাস কৰে, কেম্পত যদি থাকে, তেতিয়াহ'লে আপুনি স্বগণনা কৰিব নালাগে। দ্বিতীয় কথা, যদিহে আপুনি স্থায়ী ঘৰত বাস নকৰে, আপুনি যদি হোষ্টেলত থাকে বা কোনোবা ঔদ্যোগিক প্ৰতিষ্ঠানৰ এনেকুৱা ধৰণৰ কোনোবা তেওঁলোকৰ ফালৰ পৰা দিয়া কোনোবা বসবাসৰ উপায়ত আপুনি যদি বাস কৰি আছে, যিবিলাকক আপুনি ঘৰ বুলি গণনা কৰিব পৰা নাযায়, ঘৰ বুলি কনচিডাৰ কৰিব পৰা নাযায়, তেনেকুৱা স্থানত যদি আপুনি বাস কৰে, আপুনি যদি কোনো স্থায়ী ঘৰত বাস নকৰে, তেতিয়াহ'লে আপুনি স্বগণনা কৰিব নালাগে। তৃতীয় কথা, যদি আপুনি আপোনাৰ ঘৰটো ব্যৱসায়িক প্ৰতিষ্ঠানত
প্ৰতিষ্ঠান ৰূপে ব্যৱহাৰ কৰি আছে মানে আপোনাৰ ঘৰতে ধৰি লওক এখন দোকান আছে সেই দোকানখনতে আপুনি থাকে মানে দোকানখনে আপোনাৰ ঘৰ সেয়া আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানো আৰু সেয়া আপোনাৰ ঘৰো ঠিক তেনেকে আপোনাৰ কিবা ঔদ্যোগিক প্ৰতিষ্ঠান আছে ফেক্টৰী আছে আৰু ফেক্টৰীৰ ভিতৰতে আপুনি থাকে তেনেকুৱা ধৰণৰ যদি ঘটনা হৈছে তেনেকুৱা ধৰণৰ যদি কণ্ডিশ্যন আছে তেতিয়াহ'লে আপুনি স্বগণনা নকৰিলেও হ'ব কাৰণ তেনেকুৱা ধৰণৰ কথাবিলাক আপলোড কৰিব পৰাকে স্বগণনাৰ যিটো পৰ্টেল সেই পৰ্টেলটোত এনেকুৱা ধৰণৰ কণ্ডিশ্যন বিলাক আপলোড কৰিব পৰা কোনো উপায় নাই এই তিনিটা কণ্ডিশ্যনৰ ব্যক্তিয়ে স্বগণনা নকৰিব তাৰপিছত যদিহে আপোনাৰ ওচৰত স্মাৰ্টফোন আইফোন বা লোকেশ্যন ছাপোৰ্ট কৰা কোনো ডিভাইচ নাই যিবিলাক বহুত লেপটপ আছে আজিকালি লেপটপ বিলাকে লোকেশ্যন ছাপোৰ্ট কৰে GPS ছাপোৰ্ট কৰে কিন্তু আগৰ পুৰণা লেপটপ কিছুমান আছে ডেস্কটপ কিছুমান আছে যিবিলাকত আপোনাৰ GPS ছাপোৰ্ট নকৰে যিহেতু এই গোটেই পদ্ধতিটোত গোটেই প্ৰক্ৰিয়াটোত মেপৰ ব্যৱহাৰ হয় গতিকে লোকেশ্যন ছাপোৰ্ট নকৰা ডিভাইচ যদি আপোনাৰ ওচৰত মানে লোকেশ্যন ছাপোৰ্ট কৰা ডিভাইচ যদি আপোনাৰ ওচৰত নাই তেতিয়াহ'লে আপুনি স্বগণনা নকৰাই উচিত পঞ্চম কথাটো হ'ল যদিহে আপুনি স্মাৰ্টফোন আইফোন আদি চলাবলৈ অসুবিধা পায় বহুতো ব্যক্তি আছে যি এইবিলাক ধৰণৰ পিটিকা কামবিলাক ধৰি লওক স্মাৰ্টফোনৰ ভিতৰৰ কিছুমান কাম এইবিলাক ডাটা আপলোড কৰা কুৱেশ্যনাৰী ছল্ভ কৰা এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ অসুবিধা পায় তেওঁলোকে ফোনৰ ব্যৱহাৰ কৰে কিন্তু তেওঁলোকে ফোনটো কেৱল মাত্ৰ ফোন কৰিবৰ কাৰণে কাৰোবাক মেছেজ দিবৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু ভিতৰুৱা কিছুমান কাম কৰিবলৈ তেওঁলোকে অসুবিধা পায় যদি আপোনাৰ তেনেকুৱা ধৰণৰ অসুবিধা আছে তেনেহ'লে আপুনি স্বগণনা নকৰিলেও হ'ব টেকন'ফবিয়া অৰ্থ হৈছে আপুনি যদি টেকন'লজিক ভয় কৰে বা বিশ্বাস নকৰে যদি আপোনাৰ তেনেকুৱা ধৰণৰ সমস্যা আছে তেনেহ'লে আপুনি স্বগণনা কৰিব নালাগে আৰু শেষৰ কথাটো হ'ল যদিহে আপোনাৰ পাছৱৰ্ড আদি পাহৰি যোৱাৰ যদি অভ্যাস আছে স্বগণনা কৰিলে কি হ'ব এটা স্বগণনা মানে চেল্ফ ইনুমাৰেশ্যন ID এটা জেনেৰেট হ'ব আৰু আপুনি আপোনাৰ ঘৰলৈ অহা গণনাকাৰী বিষয়াজনক সেই চেল্ফ ইনুমাৰেশ্যন IDটো দিব লাগিব যদিহে আপুনি চেল্ফ ইনুমাৰেশ্যন IDটো পাহৰি যায় বা ক'ৰবাত হেৰুৱাই পেলায় তেতিয়াহ'লে আপোনাৰ স্বগণনা কৰাৰ কোনো লাভ নহ'ব গতিকে আপোনাৰ যদি এই সমস্যাখিনি আছে তেনেহ'লে আপুনি স্বগণনা কৰিব নালাগে যদিহে আপোনাৰ এই সমস্যাখিনি নাই আপুনি যদি এজন সাধাৰণ নাগৰিক আৰু আপোনাৰ যদি মোবাইল ফোন আদি চলোৱাত যদি স্মাৰ্টফোন বিশেষকৈ স্মাৰ্টফোনৰ প্ৰয়োজন হ'ব স্মাৰ্টফোন বা আইফোনৰ প্ৰয়োজন হ'ব মেইনলি গতিকে আপোনাৰ যদি এই দুটা ডিভাইচ আপোনাৰ হাতত আছে আৰু আপুনি যদি ব্যৱহাৰ কৰাত পাকৈত তেতিয়াহ'লে আপুনি স্বগণনাৰ বাবে কাম আৰম্ভ কৰিব পাৰে কেনেকৈ কৰিব স্বগণনা প্ৰথম কথা স্বগণনা কৰিবৰ বাবে আপোনাৰ স্মাৰ্টফোন বা আইফোনটোত হয় গুগল ক্ৰম থাকিব লাগিব নহ'লে মজিলা ফায়াৰফক্স থাকিব লাগিব এই দুটা সাধাৰণতে থাকেই আজিকালি আৰু যদি আপুনি আইফোনৰ ব্যৱহাৰকাৰী বা আইপেড আছে আপোনাৰ তেতিয়াহ'লে আপোনাৰ আইফোন বা আইপেডত থাকিব এইটো চাফাৰী এইকেইটা হৈছে ৱেব ব্ৰাউজাৰ এই ৱেব ব্ৰাউজাৰত দুটা অংশ থাকে এটা কোৱা হয় চাৰ্চ বাৰ এইটো কোৱা হয় চাৰ্চ বাৰ আৰু এইটো কোৱা হয় এড্ৰেছ বাৰ এতিয়া আপুনি আপোনাৰ মোবাইল ফোন স্মাৰ্টফোন বা আইফোনত থকা যিটো ৱেব ব্ৰাউজাৰ গুগল ক্ৰম হওক মজিলা হওক বা চাফাৰী হওক সেইটো খুলিলে বা আপোনাৰ লেপটপত হ'লেও আপুনি খুলিলে লেপটপতো খুলিব পাৰে বা আপোনাৰ আইপেড থাকিলে টেবলেট থাকিলে তাতো খুলিব পাৰে মানে লোকেশ্যন ছাপোৰ্ট কৰা ডিভাইচ হ'লেই তাত খুলি আপুনি ৱেব ব্ৰাউজাৰটো খুলিলে আৰু ৱেব ব্ৰাউজাৰৰ যিটো এড্ৰেছ বাৰ অপশ্যন এড্ৰেছ বাৰলৈ গৈ আপুনি টাইপ কৰিব লাগিব এইকেইটা se.census.gov.in টাইপ কৰি আপুনি মাৰিব লাগিব এণ্টাৰ মাৰিব লাগিব যেতিয়া আপুনি এণ্টাৰ মাৰিব তেতিয়া আপোনাৰ এই পেজটো খোল খাব চেঞ্চাছ অফ ইণ্ডিয়া আহিব 2027 ইয়াত তাৰিখটো আহিব আপুনি যিটো তাৰিখত কৰিছিলে সেই তাৰিখটো ইয়াত দেখাব আৰু ইয়াত আপুনি ভৰাব লাগিব ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ নাম এনেকৈ ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ নাম মই আছাম বুলি ভৰাই দিলোঁ ইয়াত কেপচা আহিল কেপচা ইয়াত ভৰাই দিলোঁ আৰু কেপচাটো ভেৰিফাই এণ্ড প্ৰচিড কৰিলোঁ যদিহে আপুনি আজিৰ তাৰিখত এইটো খুলি চায় তেতিয়াহ'লে আপোনাক এনেকৈ দেখাব Thank you for your interest in self-enumeration. The self-enumeration period in Assam is from 2nd August to 16 August. Kindly visit this web portal during that period. মানে যিহেতু অসমত লোকপিয়ল আৰম্ভ হ'ব 1 আগষ্টৰ পৰা এই চেল্ফ ইনুমাৰেশ্যন বা স্বগণনাৰ কাম আৰম্ভ হ'ব 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত গতিকে আপুনি যদি
স্বগণনা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত স্বগণনা কৰিব লাগিব। তাতকে আগত কৰিলে এনেকে এটা পপ আপ দেখাব আৰু আপোনাৰ খোল নাখায়। আৰু আপুনি যদি 16 আগষ্টৰ পিছত কৰে তেতিয়া এনেকে পপ আপ এটা আহিব যে অলৰেডি এইখিনি কৰা হৈ গ'ল, আপুনি আৰু খুলিব নোৱাৰে। গতিকে আপুনি যদি খুলিব বিচাৰে, আপুনি যদি স্বগণনা কৰিব বিচাৰে তেতিয়াহ'লে যদি আপুনি অসমৰ ভিতৰত আছে আৰু অসমৰ ভিতৰতে যদি আপুনি স্বগণনা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত এই পৰ্টেলটো খুলি ইয়াত স্বগণনা কৰিব পাৰিব। এতিয়া আমি যাওঁ কি হয়। যেতিয়া আপুনি 2 আগষ্টৰ দিনাখন খুলিব, 2 আগষ্টৰ দিনাখন যদি আপুনি খোলে তেতিয়াহ'লে আপোনাৰ এনেকুৱাকে দেখাব। আপুনি গোটেই ডাটাখিনি আসাম ভৰাই দিলে, এই কেপচাটো ইয়াত ভৰালে, ভেৰিফাই কৰিলে, কৰাৰ লগে লগে ইয়াত এটা পপ আপ খোল খাব আৰু পপ আপটোত ক'ব যে আপোনাক চেল্ফ ইনুমাৰেশ্যনৰ কাৰণে স্বগণনাৰ বাবে স্বাগতম জনাইছে। হিন্দীত বা ইংৰাজীত আহিব, অসমীয়াতো আহিব পাৰে। এতিয়া আপুনি যদি এই पॉप अप तो आए, पोस्ट योर सबमिशन के बाद आपको SMS और ईमेल के माध्यम से एक स्वगणना पहचान संख्या प्रदान किया जाएगा। এই পপ আপটো অহাৰ পিছত আপুনি অকে কৰি দিলে, অকে যদি মাৰি দিয়ে তেতিয়া আপোনাৰ নেক্সট আহিব এই পপ আপটো। ইম্পৰ্টেণ্ট নটিচ দিব। আৰু এই পপ আপটোৰ অৰ্থ হৈছে কি, এই যে হেড অফ দ্য হাউচ হোল্ড ভৰাবলৈ আহিব আৰু যে মোবাইল নাম্বাৰ ভৰাবলৈ আহিব, এই বস্তু দুটা আপুনি মাত্ৰ এবাৰেই ভৰাব পাৰিব। এবাৰ ভৰাই পেলাই ভেৰিফাই কৰি দিয়াৰ লগে লগে ই লক হৈ যাব আৰু আপুনি সেই একেজন ব্যক্তিৰ নামত বা একেটা ফোন নাম্বাৰত আপুনি দ্বিতীয়বাৰ চেল্ফ ইনুমাৰেশ্যন কৰিব নোৱাৰে। একেজন হেড অফ দ্য হাউচ হোল্ডৰ নামত আৰু একেটা মোবাইল নাম্বাৰত আপুনি দ্বিতীয়বাৰ ভাৰতবৰ্ষৰ যিকোনো দ্বিতীয় এটা জেগাত আপুনি চেল্ফ ইনুমাৰেশ্যন কৰিব নোৱাৰে। মাত্ৰ এবাৰেই কৰিবলৈ দিয়া হ'ব। আৰু এই নামটো আৰু এই ফোন নাম্বাৰটো ভৰাই দিয়াৰ পিছত এই দুটাক আকৌ আপুনি ভেৰিফাই যদি কৰি দিয়ে, ইয়াক আপুনি আকৌ শুদ্ধ কৰিব নোৱাৰে। শুদ্ধ কৰাৰ কোনো সুযোগ আপোনাক দিয়া নহ'ব। গতিকে আপুনি হেড অফ দ্য হাউচ হোল্ড আৰু মোবাইল নাম্বাৰটো ভৰোৱাৰ আগত ভালধৰণে ভাবি চিন্তি আপুনি ভৰাব। ভৰোৱাৰ পিছত আপুনি তাক ভেৰিফাই এণ্ড প্ৰচিড কৰিব পাৰে। ইমেইল আপুনি দিব পাৰে, নিদিবও পাৰে, এইটো কম্পালচৰি নহয়। কিন্তু হেড অফ দ্য হাউচ হোল্ড, আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম আৰু ফোন নাম্বাৰ দিয়াটো বাধ্যতামূলক। আৰু এই দুটা এবাৰেই ভৰাবলৈ দিব। এবাৰ ভৰাই দিয়াৰ পিছত ভেৰিফাই এণ্ড প্ৰচিড কৰি দিয়াৰ পিছত আপুনি এই দুটা শুদ্ধ কৰাৰ বা সলোৱাৰ কোনো উপায় আপোনাক দিয়া নাযায়। যেতিয়া আপুনি প্ৰচিড এণ্ড ভেৰিফাই কৰি দিব, তেতিয়া আপোনাক আপোনাৰ মোবাইলত যিটো মোবাইল নাম্বাৰ আপুনি তাত দিলে, সেই মোবাইল নাম্বাৰটোত এটা OTP আহিব। এই OTPটো আপুনি ইয়াত ভৰাব লাগিব। ভেৰিফাই কৰাৰ আগত এটা কথা মনত ৰাখিব, আপুনি ইয়াত লেংগুৱেজ চিলেকশ্যন কৰিব লাগিব। সাধাৰণতে ডিফল্ট লেংগুৱেজটো ইংলিছ আহে, কিন্তু আপুনি যদি ইংলিছৰ পৰিৱৰ্তে অসমীয়া বা অন্য ভাষাত কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই ড্ৰপ ডাউন মেনুৰ পৰা গৈ এই ড্ৰপ ডাউন চিনটোত গৈ আপুনি অসমীয়া বা হিন্দী, আপুনি যিটো ভাষাত সুবিধা হয় সেই ভাষাটো ইয়াত ভৰাব লাগিব। আৰু ভৰোৱাৰ পিছত আপুনি ভেৰিফাই OTP কৰিব পাৰে। ভেৰিফাই OTP কৰাৰ লগে লগে আপোনাৰ এই পপ আপটো আহিব। এই পপ আপটো এইবাৰ আপুনি ইয়াত যদি অসমীয়াত ভৰাইছে, পপ আপটো অসমীয়াত আহিব। ইয়াত যদি আপুনি ইংলিছত ভৰাইছে, এই পপ আপটো ইংলিছত আহিব। ইয়াত আহিব যে নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা আইডিটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান চিহ্নিত কৰিব। আপুনি এখন মানচিত্ৰ, মেপ এখন খোল খাই যাওক, সেই মেপটোত আপোনাৰ ঘৰৰ যিটো পজিশ্যন, সেই পজিশ্যনটো দেখাব লাগিব। সেই পজিশ্যনটো দেখুৱাৰ লগে লগে আপোনাৰ সেই অঞ্চলটোৰ যিটো SLB বনিব, এটা SLB পিছত আমি আলোচনা কৰিম SLBৰ কথা, সেই SLBটোত নিজে নিজে আপোনাৰ ঘৰটোৰ পজিশ্যনটো অন্তৰ্ভুক্ত হৈ যাব। মানে আপুনি কোনটো SLBৰ মানুহ আৰু আপোনাৰ ঘৰলৈ কোনজন গণনাকাৰীক পঠিয়াব, সেইটো কম্পিউটাৰে নিজে নিজে চিলেক্ট কৰি দিব। মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো কম্পিউটাৰ চাৰ্ভাৰ থাকিব, তাত সেইটো অট'মেটিকেলি চিলেক্ট হৈ যাব। মানে আপুনি ঘৰত নিজৰ মাৰ্কাৰটো মৰাৰ লগে লগে, আপোনাৰ ঘৰৰ পজিশ্যনটো আপলোড কৰাৰ লগে লগে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো চাৰ্ভাৰ থাকিব, তাত আপলোড হৈ যাব যে আপোনাৰ ঘৰলৈ কাক পঠিয়াব গণনাকাৰী। গতিকে সেইটো বহুত আপুনি ভাল ধৰণে কৰিব লাগিব, ভাবি চিন্তি কৰিব লাগিব। এই কথাখিনি পঢ়ি ল'ব, তাৰপিছত আপুনি ঠিক আছে মাৰি দিলে আপোনাৰ নেক্সট পেজটোত যাব। নেক্সট পেজটোত আপুনি ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, এইটো নিজে নিজে অলৰেডি আপুনি চিলেক্ট কৰিছে, এইটো আপুনি শুদ্ধ কৰিব নোৱাৰে। ইয়াৰ পিছত আপুনি এই ড্ৰপ ডাউন মেনুখনৰ পৰা
আপোনাৰ জিলাখনৰ নাম চিলেক্ট কৰিব পাৰিব। ইয়াত আপুনি কোনখন ৰাজ্যৰ কাৰণে কৰিছে তাত দেখাই থাকিব। তাৰপিছত আপুনি ইয়াত পিনকোড ভৰাব লাগিব নিজৰ জিলাৰ বা আপোনাৰ নিজৰ গাঁওখনৰ বা আপুনি যদি চহৰত আছে, আপোনাৰ মানে ঘৰ যিখন স্থানত অৱস্থিত সেই স্থানখনৰ পিনকোডটো আপুনি ইয়াত ভৰাব লাগিব। আৰু ভৰোৱাৰ পিছত ইয়াত এটা অপশ্যন আহে যে লেণ্ডমাৰ্ক দিব লাগে। এতিয়া লেণ্ডমাৰ্কটোৰ কাৰণে আপুনি লেণ্ডমাৰ্ক বিভিন্ন ধৰণৰ হ'ব পাৰে, স্কুল হ'ব পাৰে, কলেজ হ'ব পাৰে, হস্পিটেল হ'ব পাৰে, জল জীৱন মিছনৰ অফিচ হ'ব পাৰে, পোষ্ট অফিচ হ'ব পাৰে, যিকোনো ধৰণৰ লেণ্ডমাৰ্ক হ'ব পাৰে। সেই লেণ্ডমাৰ্কটো আপুনি ইয়াত টাইপ কৰিব লাগিব। তেতিয়া ধৰি লওক আমি এনেকে টাইপ কৰিলো, স্কুল বুলি টাইপ কৰিলো। তো স্কুল বুলি টাইপ কৰি দিয়াৰ লগে লগে এই পিনকোডটোৰ অধীনস্থ, এই পিনকোডটো থকা যিমানবোৰ স্কুল আছে, ইয়াত এতিয়া মই জাষ্ট মানে চেম্পুলৰ কাৰণে বেলেগ জেগা লৈছো, গুজৰাট লৈছো। তো যিমানবোৰ স্কুল আছে সেই স্কুলবিলাক ইয়াত এনেকে দীঘলকে দেখাব। এটা ড্ৰপ ডাউন মেনু আহি যাব। তাৰ পৰা আপোনাৰ যিখন স্কুল আপুনি ভাবে যে এই স্কুলখনৰ কাষতেই মোৰ ঘৰ, আপুনি সেইখন চিলেক্ট কৰিলে। ঠিক তেনেকে আপুনি যদি হস্পিটেল বুলি মাৰি দিয়ে, এই লেণ্ডমাৰ্কটোত, এই ড্ৰপ ডাউন মেনুটোত হস্পিটেলবিলাকৰ নাম আহি যাব। এই পিনকোডটোত থকা হস্পিটেলবিলাক চব দেখাব। তেতিয়া তাৰ ভিতৰত যিখন হস্পিটেল আপোনাৰ একেবাৰে ঘৰৰ কাষত, সেইটো আপুনি চিলেক্ট কৰি ল'ব পাৰে। এইটো চিলেক্ট কৰি লোৱাৰ পিছত কি আহিব, এই মেপখন আহিব। এই মেপখনত এনেকুৱা এটা ৰঙা পিন এটা আহিব। এই পিনটো আপুনি আপোনাৰ ঘৰটোৰ ওপৰলৈ টানি লৈ যাব লাগিব। দুটা আঙুলি ব্যৱহাৰ কৰি আপুনি এনেকে মেপখন ঘূৰাই পকাই এই পিনটো নি পেলাই আপোনাৰ ঘৰৰ ওপৰত প্লেচ কৰিব লাগিব। আপোনাৰ যিটো ঘৰ, আপুনি যিটো ঘৰৰ বা আপোনাৰ ভাড়া ঘৰ হওক, আপুনি ভাড়া ঘৰৰ কাৰণেও চেল্ফ ইনুমাৰেশ্যন কৰিব পাৰে। আপুনি যদি চৰকাৰী কোৱাৰ্টাৰত আছে তাৰ কাৰণেও আপুনি চেল্ফ ইনুমাৰেশ্যন কৰিব পাৰে। আপুনি যি স্থানত আছে, ঘৰ মানে হৈছে আপুনি যি স্থানত বসবাস কৰি আছে, আপোনাৰ বসবাস কৰা স্থানৰ ওপৰত আপুনি এই পিনটো প্লেচ কৰিব লাগিব। প্লেচ কৰাৰ লগে লগে সেই স্থানৰ অক্ষাংশ দ্ৰাঘিমাংশ দেখাব। আৰু আপুনি যদি ভাবিছে যে এইটো ঠিকে আছে, এই পিনটো একদম ঠিক জেগাত বহিছে, তেতিয়াহ'লে আপুনি ইয়াক অৱস্থান সুনিশ্চিত কৰিব পাৰিব। আৰু যদি আপুনি ভাবে যে নাই, এইটো শুদ্ধ হোৱা নাই, তেতিয়া আপুনি বাতিল কৰক। যদি আপুনি বাতিল কৰে, তেতিয়া পুনৰ এই মেপখনলৈ ঘূৰি যাব। আকৌ আপুনি এই পইণ্টাৰটো টানি টানি নি পেলাই আপোনাৰ থকা ঠাইখনৰ ওপৰত বহাই যদি আপুনি দেখে যে ঠিক আছে, তেতিয়াহ'লে এইটো অৱস্থা সুনিশ্চিত কৰি দিব। যেতিয়া আপুনি এই ব্লু কালাৰ নীলা বুটামটো যেতিয়া দবাই দিব, তেতিয়া এই নেক্সট স্ক্ৰীনখনলৈ গুচি যাব। এই স্ক্ৰীনখনত আপোনাৰ ঘৰটো দেখাই দিলে, এনেকে পিনত দেখাব, অক্ষাংশ দ্ৰাঘিমাংশ দেখাব। আপোনাক সুধিব যে ঠিকে আছেনে? যদি ঠিকে আছে, তেতিয়াহ'লে ছেভ কৰক আৰু আগবাঢ়ক। চুই দিয়াৰ লগে লগে আপোনাৰ এই পপ আপ মেনুটো আহিব। ইয়াত কি দেখাব? আপোনাৰ ৰাজ্যখন, জিলা, আপোনাৰ আৱাসিক স্থানটোৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ দেখাব। আৰু আপোনাক সুধিব যে আপুনি এইখিনি তথ্য ঠিকে আছেনে আপোনাৰ? কাৰণ এই তথ্যখিনি কি হ'ব, মই কৈছো ইতিমধ্যে যে যিটো জিলা প্ৰশাসনৰ যিটো চাৰ্ভাৰ আছে তালৈ যাব। আৰু জিলা প্ৰশাসনে আপোনাৰ এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি আপোনাৰ ঘৰত হাউচ মেম্বাৰিঙৰ কাৰণে কাক পঠাব সেইটো ডিচাইড কৰিব। গতিকে এই তথ্যখিনি শুদ্ধ হ'ব লাগিব। আপুনি যদি ভুলকে দিয়ে, তেতিয়াহ'লে ভুল স্থানত আপোনাক বিচাৰি থাকিব, মানুহ নাপাব, লাষ্টত আপোনাৰ এবচেণ্ট লাগি যাব, মানে আপোনাৰ তথ্য আপলোডেই নহ'ব। গতিকে এইখিনি যাতে শুদ্ধ হয়, শুদ্ধ তথ্য যাতে যায়, তাৰ বাবে সাৱধান হ'ব। যদি আপুনি ভাবে যে এইখিনি শুদ্ধ হৈছে, তেতিয়াহ'লে আপুনি হয় বুলি মাৰিব পাৰে। আৰু যদি ভাবে যে নাই, শুদ্ধ হোৱা নাই, তেতিয়া নহয় বুলি ক'লে পুনৰ আগৰ স্ক্ৰীনখনলৈ ঘূৰি যাব। আকৌ আপুনি পুনৰ গোটেই প্ৰচেছটো আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰে। যেতিয়া আপুনি হয় বুলি মাৰি দিব, তেতিয়া কি হ'ব, নেক্সট আপোনাৰ প্ৰশ্ন আৰম্ভ হ'ব। ইয়াৰ পৰা মোটামুটি 31টা প্ৰশ্ন আৰম্ভ হয়। তো প্ৰথম প্ৰশ্নটো সুধিব যে লোকপিয়ল গৃহ বা চেঞ্চাছ হাউচৰ মজিয়া, ফ্ল'ৰখন, আপুনি যিটো ঘৰত বাস কৰিছে সেই ঘৰটোৰ মজিয়াখন কিহেৰে বনোৱা হৈছে? এইটো প্ৰথম প্ৰশ্ন সুধিব। প্ৰথম প্ৰশ্নটো সুধিব আপুনি যিখন ঘৰত বসবাস কৰিছে সেই ঘৰখনৰ মজিয়া কিহেৰে নিৰ্মিত হৈছে? মাটিৰ ঘৰ হ'ব পাৰে। চাংঘৰ যদি হয়, বহুত ক্ষেত্ৰত চাংঘৰবিলাক কাঠ বাঁহেৰে বনায়। পোৰা ইটা, মানে যিটো আমাৰ ৰঙা ইটা আহে, বাৰ্ণ ব্ৰিক, সেইটোৰে নিৰ্মাণ হ'ব পাৰে। শিলেৰে নিৰ্মাণ কৰিছে নেকি, চিমেণ্টৰ নেকি, টাইলছ লগোৱা আছে নেকি, বা অন্যান্য। এতিয়া কথাটো হ'ল কি, যেতিয়া আপুনি এই প্ৰশ্নকেইটা যিসকল ইনুমাৰেটৰ যাব, তেওঁলোকেও একেকেইটা প্ৰশ্নই সুধিব। গতিকে যিসকলে ইনুমাৰেশ্যন ডিউটি কৰিব, তেওঁলোকেও এই প্ৰশ্নখিনি ভালধৰণে চাই লোৱা উচিত। যিহেতু আপোনালোকৰ ট্ৰেইনিং জুলাই মাহত আৰম্ভ হ'ব, গতিকে জুলাইৰ লাষ্টৰ ফালে আৰম্ভ হ'ব।
গতিকে আপুনি যদি মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই লয় তেতিয়াহ'লে এই প্ৰশ্নখিনি আপোনালোকে গম পাব কি কি প্ৰশ্ন সোধা যাব। গতিকে আপোনালোকে এই প্ৰশ্নখিনি এতিয়াৰ পৰাই চাই ল'ব পাৰে, এতিয়াৰ পৰাই ভাল ধৰণে গোটেই কথাখিনি আলোচনা কৰি বা শিকি ল'ব পাৰে। গতিকে এই প্ৰশ্নখিনি আপোনালোকে চাওক। মাটিৰ মজিয়া, সকলোৱে জানে মাটিৰ মজিয়া, এইটো ক'বলগীয়া নাই। কাঠ বাঁহ সাধাৰণতে চাংঘৰ বিলাকত থাকে। চাংঘৰত যদি কোনোবাই বাস কৰে, কোনোবাই জনজাতীয় ব্যক্তি হয়, তেওঁৰ ঘৰত সাধাৰণতে কাঠ বাঁহ থাকিব পাৰে। গতিকে তেওঁ চাংঘৰ যদি হয় বা অন্য কাৰণতো কিছুমানে কাঠ বাঁহৰ মজিয়া নিৰ্মাণ কৰিব পাৰে, ফ্ল'ৰটো কাঠ বা বাঁহৰ বনাব পাৰে। আমি যেতিয়া ফ্ল'ৰটো চাব যাওঁ বা ফ্ল'ৰটোৰ যেতিয়া ডাটা আপলোড কৰোঁ, তেতিয়া আমি ফ্ল'ৰটোৰ ওপৰত থকা প্লাষ্টাৰটো কনচিডাৰ নকৰোঁ। ফ্ল'ৰ হওক বা ৱাল হওক, আমি কেতিয়াও প্লাষ্টাৰ বা ওপৰত থকা ৰংটোৰ কথা কনচিডাৰ নকৰোঁ। সেই ফ্ল'ৰখন, সেই মজিয়াখন বা সেই ৱালখন কিহেৰে বনোৱা হৈছে, কি সামগ্ৰীৰে বনোৱা হৈছে, ভিতৰত থকা সামগ্ৰীটোৰ কথাহে আমি সদায় ভাবোঁ। গতিকে এই পোৰা ইটা, শিল বা চিমেণ্ট দিয়াৰ আগত আপোনালোকে কথাটো ভাবি চাব লাগিব। পোৰা ইটা দি জাও ইটা বা ৰেড ব্ৰিক দি পেলাই তাৰ ওপৰত প্লাষ্টাৰ মাৰিব পাৰে। প্লাষ্টাৰটো চাই আপুনি চিমেণ্ট বুলি মাৰি নিদিব। আপুনি এইটো জানিব লাগিব যে প্লাষ্টাৰটোৰ তলত কি আছে। প্লাষ্টাৰটোৰ তলত যদি ইটা আছে, তেতিয়াহ'লে ইয়াত ইটাহে ভৰাব লাগিব। প্লাষ্টাৰটোৰ তলত যদি শিল আছে, চেপেটা শিল, স্লেট বুলি কয়, এটা শিল পায় চেপেটা। শিলেৰেও বহুতে নিজৰ মজিয়া ফ্ল'ৰখন বনায়। তাৰ ওপৰত আকৌ প্লাষ্টাৰ কৰি দিয়ে। যদি প্লাষ্টাৰৰ তলত শিল আছে, তেতিয়াহ'লে আপুনি শিল বুলি মাৰিব লাগিব। আৰু যদি প্লাষ্টাৰৰ তলত ঢালাই আছে, বা আজিকালি যিটো এই মাইক্ৰ'লাইট যিটো ইটা আহে, যিটো বগা ইটা, সেই ইটাটো যদি আছে, তেতিয়াহ'লে সেইটো আপুনি চিমেণ্ট বুলি মাৰিব লাগিব। যদি ওপৰত প্লাষ্টাৰৰ পৰিৱৰ্তে টাইলছ লগোৱা আছে, এইটো আপোনালোকে দেখিলেই গম পাব যে টাইলছ মাৰিব লাগিব। আৰু এইকেইটা বস্তুক বাদ দি যদি অন্য কিবা বস্তুৰে বনোৱা হৈছে, সেইটো আপোনালোকে অন্যান্য বুলি মাৰিব পাৰে। এতিয়া অন্য কিবা বস্তুৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কি আহিব, আপোনালোকে কমেণ্টত জনাব যে অন্যান্য কি হ'ব। এখন মজিয়াত এইকেইটা বস্তুক বাদ দি অন্য কি হ'ব পাৰে, আপোনালোকে অনুগ্ৰহ কৰি কমেণ্টত জনাব। এই প্ৰশ্নটো কৰি দিয়াৰ পিছত, টাচ কৰাৰ পিছত আপুনি শ্লাইড কৰিব লাগিব। স্ক্ৰীনখন তললৈ গৈ থাকে শ্লাইড হৈ। তললৈ গ'লে, সেইকাৰণে মই এৰ' মাৰ্কটো মাৰিছো। তললৈ গ'লে নেক্সট প্ৰশ্নটো আহিব বেৰৰ সামগ্ৰী, বেৰ নিৰ্মাণ সামগ্ৰী। প্ৰথম আপোনাক মজিয়া নিৰ্মাণ সামগ্ৰী, ফ্ল'ৰটোৰ বিষয়ে সুধিলে। এতিয়া আপোনাক সুধিব বেৰ কিহেৰে বনিছে, ৱালখন কিহেৰে বনিছে। ৱালখন মই পুনৰ কৈছো, যেতিয়া ৱালখনৰ কথা সুধিব, আপোনালোকে ৱাল বনোৱা সামগ্ৰীটো, ৱালখন কিহেৰে বনিছে সেইটোৰ ওপৰত গুৰুত্ব দিব। ৱালখনৰ ওপৰত প্লাষ্টাৰ আছে বা মাটিৰে লিপি থোৱা আছে বা ৰং মৰা আছে, সেইটো আপোনাৰ বাবে বা আমাৰ বাবে বিচাৰ্যৰ বিষয় নহয়। আমাৰ বাবে প্ৰয়োজনীয় ৱালখন কিহেৰে বনিছে। তো ৱালখন বনিব পাৰে ঘাঁহ, খেৰ, বাঁহ, এইবিলাকে। বাঁহেৰে বনিব পাৰে। ইয়াত ঘাঁহ বা খেৰ ইকৰা আদি হ'ব পাৰে। বহুতে ইকৰাৰ ঘৰ বনায়। ইকৰাৰে বেৰ বনায়, তাৰ ওপৰত মাটিৰে ধৰি লওক লিপি দিয়ে। কিছুমানে চিমেণ্টৰো প্লাষ্টাৰ মাৰে। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি দেখিছে যে তাত বাঁহ আছে ভিতৰত, বহুতৰ চশমা বেৰা ঘৰ থাকে, ভিতৰত বাঁহ থাকে, বাঁহৰ ওপৰত আপোনাৰ প্লাষ্টাৰ মাৰি দিয়ে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি বাঁহ বুলিয়ে লিখিব লাগিব, চিমেণ্ট বুলি লিখিব নোৱাৰে। কাৰণ ভিতৰত কি আছে ৱালখনৰ, বেৰখন বনিছে কিহেৰে, বাঁহেৰে বনিছে বা ইকৰাৰে বনিছে। গতিকে তেতিয়া প্ৰথমটো অপশ্যন হ'ব। বহুত মানুহৰ ঘৰত পলিথিনেৰে, প্লাষ্টিকেৰে বা ত্ৰিপালেৰে ঘৰ বনায়। বহুত মানুহে মাটিৰ ইটা, নুপুৰা ইটা, যিটো মাড হাউচ বুলি কয়, এইটো আমাৰ অসমত মই নাজানো আছে যদি ক'ৰবাত, যদি আছে আপোনালোকে কমেণ্টত জনাব। মাটিৰ ইটা নুপুৰা ইটাৰে বনাই ঘৰ, সেইটো হ'ব পাৰে। কাঠেৰে বা প্লাইবোৰ্ড, ইয়াত প্লাইবোৰ্ডটো আহি যায়। প্লাইবোৰ্ডেৰে বনোৱা ঘৰটোকো কাঠৰ ঘৰ বুলি ধৰা হয়। যদি আপোনাৰ বেৰবিলাক কাঠেৰে বনোৱা হৈছে, তেতিয়াহ'লে বা প্লাইবোৰ্ডেৰে বনোৱা হৈছে, তেতিয়াহ'লে এইটো অপশ্যন আহিব। গাঁথনি নকৰা শিল, গাঁথনি কৰা শিল, সাধাৰণতে এই দুটা অপশ্যন অসমত মই দেখা নাই। এইবিলাক টাৱাং, ছিকিম, লাডাখত এইবিলাক ঘৰ পোৱা যায়, য'ত বৰফ পৰা ঠাইবিলাকত সাধাৰণতে বনায়। গাঁথনি কৰা শিল গাঁথনি নকৰা শিল হৈছে শিলৰে ঘৰ বনায়। ভিতৰত শিলবোৰ জাপোতে যিবিলাক ফাক থাকি যায়, এই ফাকবিলাকত কাঠৰ শাল মাৰি দিয়ে। আৰু গাঁথনি কৰা শিল কি, শিলেৰে ঘৰবিলাক বনাই জাপি জাপি, মাজৰ যিবোৰ ফাক থাকি যায়, এই ফাকবিলাকত মাটি, ৰঙা মাটি, চূণ এইবিলাক মিহলাই পেলাই এটা মৰ্টাৰ বনায়। সেই ৰঙা মাটি, শিল আৰু ৰঙা মাটি,
চূণশিল আৰু গোবৰ এই তিনিটা বস্তু মিহলাই মৰ্টাৰ বুলি এটা বস্তু বনাই ভিতৰত ভৰাই দিয়ে। নতুবা আজিকালি বহুতে চিমেণ্টটো ভৰাই দিয়ে, সেইবিলাক গাঁথনি কৰা শিলত পৰিব। আৰু যদি কাঠৰ খৰি বা বাঁহেৰে যদি শাল মাৰি ৰাখিছে, তেতিয়াহ'লে এইটো গাঁথনি নকৰা শিলত বহিব। তেনেকুৱা ঘৰ থাকিব পাৰে। টিন পাতেৰে বনোৱা মানে বেৰবিলাক টিন পাত বা ধাতুৰ চিট বা এছবেষ্টাছেৰে বনোৱা হ'ব পাৰে। পোৰা ইটা, ৰেড ব্ৰিক, যিটো আমাৰ ৰঙা ইটা, সেইটোৰে বনোৱা হ'ব পাৰে। কংক্ৰিট মানে এই যে আমাৰ যিটো মাইক্ৰলাইট ইটা আহে বগা বগা, এই ইটাটোক আমি কংক্ৰিটত ধৰো। আৰু তাৰ ওপৰঞ্চি আৰু এটা মানে ব্লক ইটা বুলি আহে, চিমেণ্ট আৰু হেৰিৰে বনাই, সৰু সৰু শিলটোৰে বনাই ব্লক ইটা। সেই ব্লক ইটাৰ ঘৰ বা মাইক্ৰলাইট যদি ইটাৰে বনাইছে, তেতিয়াহ'লে সি কংক্ৰিটত আহিব। ইটাত নাই, কংক্ৰিটত ধৰা হ'ব। আৰু ইয়াৰ তলত এটা আছে অন্যান্য অপশ্যন। এইবিলাকৰ বাদ দি আৰু যদি কিবা হয়, তেতিয়াহ'লে এইটো অন্যান্যত পৰিব। এতিয়া নেক্সট এইটো আপুনি টিক মাৰি দিয়াৰ পিছত, টিক এটা মাৰি দিলে এনেকে নীলা হৈ যাব, টিক মাৰি দিলে। মাৰি দিয়াৰ পিছত আপুনি তললৈ শ্লাইড কৰিব, তলত নেক্সট আহিব ছালৰ সামগ্ৰী, ছাল নিৰ্মাণৰ সামগ্ৰী। ঘৰৰ মুধচটো কিহেৰে বনিছে? ঘৰৰ মুধচটো পুনৰ আহে একেটাই অপশ্যন, ঘাঁহ, খেৰ, বাঁহ এইবিলাকে বনাব পাৰে। ঘাঁহ, খেৰ মানে হৈছে বহুতৰ শয়ন খেৰ থাকে, শয়ন খেৰ, নৰাৰে চাই বা টকৌপাত, এইবিলাকেও ঘৰ বনাই। অসমত তেনেকুৱা ঘৰ বহুত আছে। যদি এইবিলাকে যদি বনাইছে আপোনাৰ মুধচটো, তেতিয়াহ'লে এইটো আপুনি ঘাঁহ প্ৰথমটো অপশ্যনত আহিব। বহুতে ত্ৰিপাল দি ৰাখে, তেনেকুৱা যদি হয় তেতিয়া এইটো প্লাষ্টিক হ'ব। হাতে সজা টাইলছৰ ঘৰ অসমত মই আজিলৈকে দেখা নাই। নামনিৰ ফালে ধুবুৰীৰ ফালে আছে বুলি মই শুনিছো, কিন্তু মই আজিলৈকে নিজে দেখা নাই। টাইলছ মানে খাপৰি। এইটো খাপৰি বুলি ক'লে আমাৰ অসমৰ মানুহে বুজি পাব। খাপৰি ইটা বুলি কয়। খাপৰি ইটাৰে যদি ঘৰ সাজিছে, খাপৰি ইটা দুটা ধৰণৰ থাকে। এটা আপোনাৰ হাতেৰে সাজে, কুমাৰসকলে নিজৰ ঘৰতে খাপৰি ইটা বনাই লয়, বনাই পেলাই মাটিৰে বনাই, মানে যেনেকে টেকেলি কলহ সাজে তেনেকে খাপৰি ইটা সাজি পেলাই তাক পুৰি পেলাই নিজৰ ঘৰৰ ছালত লগায়। আৰু সেইটোক কয় হাতে সজা টাইলছত পৰিলে। আৰু যন্ত্ৰত সজা আজিকালি ইটা আহে, এই যন্ত্ৰত সজা টাইলছটো বহুত মানুহে আজিকালি ঘৰত লগাইছে। গতিকে এইটো আপুনি পাব পাৰে। অসমত ইনুমাৰেশ্যন কৰাৰ সময়ত এই যন্ত্ৰত সজা টাইলছটো থাকিব পাৰে। ইটাৰ ঘৰ, ছাদটো ইটাৰে বনোৱা ঘৰ, পোৰা ইটা মানে ৰঙা ইটা যিটো আমি ব্যৱহাৰ কৰো, এইটোৰে বনোৱা ঘৰো অসমত খুব কম আছে। শিলৰ শ্লেট, শিলেৰে বনোৱা ঘৰো কম আছে। শ্লেটো শিলৰ শ্লেটে, খালি বাঁহৰো বনাই, এনেকুৱা চেপেটা বনাই ইখনৰ ওপৰত সিখন জাপি দি পেলাই ইয়াত গজাল মাৰি যায়। এনেকুৱা শ্লেটেৰে বনোৱা ঘৰো অসমত কম আছে। এই ঘৰটো পোৱা যাব খুব বেছি টিন পাতেৰে বনোৱা। আজিকালি বেছিভাগ ঘৰৰ ওপৰত টিন পাত থাকে, মুধচ। কংক্ৰিট মানে ছাদ ঢালাই, যদি ছাদ ঢালাই থাকে তেতিয়াহ'লে ই কংক্ৰিটত আহিব। আৰু ইয়াৰ তলত এটা অন্যান্য অপশ্যন আহিব। অন্যান্য মানে এইকেইটাক বাদ দি বাকী যদি কিবা আছে এইবোৰ অন্যান্য। এতিয়া এই তিনিটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে, অকল এই তিনিটা বুলিয়ে নহয়, পিছৰখিনি প্ৰশ্নটো, ইয়াত আমি কনচিডাৰ কৰিব লাগে প্ৰিডমিনেণ্ট, সকলোতকৈ বেছি কি ব্যৱহাৰ হৈছে? প্ৰিডমিনেণ্ট মেটেৰিয়েল। আৰু ইয়াত লিখিছে প্ৰধান সামগ্ৰী, প্ৰধান নিৰ্মাণ সামগ্ৰী, প্ৰিডমিনেণ্ট মেটেৰিয়েল। তাৰ মানে আপোনাৰ ঘৰত ছাপোজ 4টা ৰুম আছে। আপোনাৰ ঘৰত 4টা ৰুম আছে। 4টা ৰুমৰ এটা ৰুমত টাইলছ লগোৱা আছে, আৰু বাকী 3টা ৰুম তলত শিলৰ ঢালাই আছে, ওপৰত প্লাষ্টাৰ কৰা আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ঘৰটোৰ মজিয়া আপুনি চিমেণ্ট বুলিহে মাৰিব লাগিব, মজাইক বা টাইলছ বুলি মাৰিব নোৱাৰে। কাৰণ আটাইতকৈ বেছি কি ব্যৱহাৰ হৈছে? চিমেণ্ট ব্যৱহাৰ হৈছে। টাইলছটো মাত্ৰ এটা ৰুমতহে আছে, বাকী ৰুমখিনিত চিমেণ্টৰ ব্যৱহাৰ হৈছে। গতিকে আপুনি চিমেণ্ট বুলি মাৰিব লাগিব, মজাইক বুলি মাৰিব নোৱাৰে। ঠিক তেনেকে আপোনাৰ ঘৰত ছাপোজ 4টা কোঠা আছে, 4টা কোঠা আপোনাৰ পোৰা ইটাৰে বনোৱা হৈছে, ৰঙা ইটাৰে। আৰু আপোনাৰ পিছফালে যি আপোনাৰ ৰান্ধনী ঘৰ আছে, সেই ৰান্ধনী ঘৰটো ছাপোজ ইকৰাৰে আপুনি বনাই ৰাখিছে, ইকৰাৰ বেৰ দি পেলাই। বহুত মানুহৰ গাঁৱৰ ঘৰবিলাকত বহুত তেনেকুৱা থাকে, ইকৰা বা বাঁহেৰে নিজৰ ৰান্ধনী ঘৰ এইবিলাক বনাই ৰাখে। আৰু বাহিৰৰ যিবিলাক ঘৰ, মানে আলহী থকা ঘৰ বা শোৱা ৰুম, এইবিলাক ইটাৰে বনায়। এতিয়া এনেকুৱা ঘৰ বহুত থাকে গাঁওবিলাকত। তেনেকুৱা ক্ষেত্ৰত আপুনি চাব লাগিব যে ঘৰটোত বেছি ব্যৱহাৰ কি হৈছে। আমি দেখিছো যে 4টা কোঠাত ইটা ব্যৱহাৰ হৈছে, মাত্ৰ এটা কোঠাতে ইকৰা বা বাঁহ ব্যৱহাৰ হৈছে। গতিকে তেনে ক্ষেত্ৰত প্ৰিডমিনেণ্ট মেটেৰিয়েল বা প্ৰধান সামগ্ৰী হ'ব ইটা। ঠিক তেনেকে ঘৰৰ মুধচটো
বহুত মানুহে কি কৰে, ছাদ ঢালাই ঘৰ আছে আৰু ওপৰত দুমহলীয়া ঘৰ বনাইছে, তলৰ মহলটোত ছাদ ঢালাই আছে আৰু ওপৰ মহলটোত কি কৰিছে, টিন পাত লগাই থৈছে। এতিয়া এই গোটেই ঘৰটো যদি একেটা পৰিয়ালে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে আমি সদায় ওপৰৰ মুধচটোহে হিচাপ কৰিম। একেটা পৰিয়ালে যদি ব্যৱহাৰ কৰিছে, তেতিয়া আমি সদায় ওপৰত কি লগাইছে, একেবাৰে ওপৰৰ অংশটোত কি লাগি আছে, সেইটোহে আমি ইয়াত ধানিম। অৰ্থাৎ এই মানুহ ঘৰ যদি তেওঁ ছাদ ঢালাই ঘৰ আছে, প্ৰথম মহলটোত ছাদ ঢালাই আছে, তাৰ পিছত তেওঁ ওপৰ মহলটোত তেওঁ টিনপাত লগাইছে আৰু গোটেইটো এটা মাত্ৰ পৰিয়ালে গোটেই ঘৰটো ব্যৱহাৰ কৰিছে, তেনে ক্ষেত্ৰত চাল নিৰ্মাণৰ প্ৰধান সামগ্ৰী কিন্তু টিনপাত। কিন্তু যদিহে এই ঘৰটোত দুটা পৰিয়াল আছে, তলত এটা পৰিয়াল আছে আৰু ওপৰত এটা পৰিয়াল আছে, তেতিয়াহ'লে তলৰ পৰিয়ালটোৰ কাৰণে মুধচ হ'ব কংক্ৰিট আৰু ওপৰৰ পৰিয়ালটোৰ কাৰণে মুধচ হ'ব টিনপাত। এই কথাটো জনাটো খুব প্ৰয়োজনীয়। এনেকুৱা ধৰণৰ কিছুমান ঘটনা আহি থাকে বিশেষকে বিল্ডিং বিলাকত যিবোৰ মানুহ আছে, ফ্লেট বিলাকত যিবোৰ মানুহ আছে, ফ্লেট বিলাকত কি হৈছে, আপোনাৰ তলৰ পৰা ওপৰলৈকে বহুত ফ্লেট থাকেতো, 20টা 25টা ফ্লেট থাকে। প্ৰত্যেকটো ফ্লেট এটা চেঞ্চাছ হাউচ, এটা ঘৰ। যদি এটা ফ্লেটত সেই ফ্লেটটোৰ ইমিডিয়েট ফ্লেটটোত সেই ওপৰত কি আছে সেইটো আপুনি চাব লাগিব। আৰু একদম কি হয়, গাঁও বিলাকত বা অন্য কিছুমান ব্যক্তিগত যিবোৰ কেম্পাছ আছে, এইবিলাক কেম্পাছত এটাই মাত্ৰ পৰিয়াল থাকে, এটা পৰিয়ালে দুমহলীয়া 3মহলীয়া ঘৰ বনাই থাকে। তেনে ক্ষেত্ৰত একেবাৰে ওপৰৰ মুধচটো কিহেৰে বনাইছে, সেইটো আমি ইয়াত দিব লাগিব। গতিকে এইটোত কিছুমান কথা আহে আৰু সেইকাৰণে এই কথাখিনি মই উল্লেখ কৰিলো। এইটো কেৱল চেল্ফ ইনুমাৰেশ্যনৰ কাৰণেই নহয়, যিসকল ব্যক্তিয়ে ইনুমাৰেশ্যনৰ ডিউটিত যাব, তেওঁলোকৰ বাবেও এই কথাখিনি জনাটো বিৰাট প্ৰয়োজন। তাৰপিছত আপুনি একেবাৰে তললৈ গৈ থাকিলে লাষ্টত এই প্ৰশ্নটো আহিব যে এই লোকপিয়ল গৃহটোৰ অৱস্থা কেনেকুৱা, ভাল, বাসোপযোগী নে জৰাজীৰ্ণ। এতিয়া আপুনি ভাল বুলি কেতিয়া মাৰিব, যেতিয়া ঘৰটোত কোনো মেৰামতিৰ প্ৰয়োজন নাই। মেৰামতিৰ যদি প্ৰয়োজন নাথাকে, কোনো ধৰণৰ মেৰামতিৰ প্ৰয়োজন নাথাকে, তেতিয়াহ'লে সেই ঘৰটোক আমি ভাল ঘৰ বুলি ভাবো। যেতিয়া ঘৰটোত মেৰামতিৰ প্ৰয়োজন থাকে, তেতিয়াহ'লে তেনে ঘৰবিলাকক আমি বাসোপযোগী ঘৰ বুলি কওঁ। কথাটো একদম ক্লিয়াৰ হোৱাৰ প্ৰয়োজন আছে। এটা ঘৰৰ অৱস্থাক ভাল বুলি তেতিয়া কোৱা হয়, যেতিয়া সেই ঘৰটোত কোনো ধৰণৰ মেৰামতিৰ প্ৰয়োজন নাই। কোনো ধৰণৰ মেৰামতি, ডেন্টিং পেইন্টিঙৰ কোনো কাম বাকী থকা নাই, তেতিয়াহ'লে সেই ঘৰটোক আমি ভাল ঘৰ বুলি কওঁ। যদি তেনেকুৱা কাম বাকী আছে, কিবা কাম কৰোৱাব লগা হৈ আছে, আপুনি দেখিলে গম পাব যে এই ঘৰটোত অলপ মেৰামতিৰ প্ৰয়োজন আছে, ৰং চং মৰাৰ প্ৰয়োজন আছে, উৱলি গৈছে, পুৰণা হৈ গৈছে, টিংপাত বিলাক ফুটিছে, নতুন টিংপাত লগোৱাৰ প্ৰয়োজন আছে, তেনেকুৱা ধৰণৰ ঘৰবিলাক আমি বাসোপযোগী ঘৰ বুলি কওঁ। আৰু কিছুমান ঘৰ থাকে যিটো আপুনি দেখিলেই গম পাব যে এইবিলাক ঘৰত আৰু মানুহ থাকিব পৰা অৱস্থা হৈ থকা নাই, ৱাল চোৱাল খহি গৈছে, ঘৰ বেকা হৈ একদম হাউলি গৈছে, ঢুকা লগাই থৈছে, তেনেকুৱা ধৰণৰ ঘৰবিলাক আমি যিবোৰ ঘৰ মেৰামতি কৰিলেও আৰু তাক ঠিক কৰিব পৰা অৱস্থাত নাই, সম্পূৰ্ণৰূপে নতুনকে বনাবলগীয়া অৱস্থা হৈ আছে, তেনেকুৱা ধৰণৰ ঘৰবিলাকক আমি কম জৰাজীৰ্ণ ঘৰ। গতিকে আপুনি ইনুমাৰেশ্যন কৰিবলৈ গৈছে বা চেল্ফ ইনুমাৰেশ্যন কৰিছে, আপোনাৰ ঘৰটো এই 3টা কেটেগৰীৰ ভিতৰত কোনটোত আহে, সেইটো আপুনি টিক কৰিব, এনেকে ব্লু কালাৰ হৈ যাব। টিক কৰাৰ পিছত আপুনি আগলৈ নকৰিব, ৰিছেটো নকৰিব, এই দুটা অপশ্যন একদম বিলকুল হাত নিদিব, ছেভ কৰিব আৰু আগবাঢ়িব। এই ছেভ কৰা আগবাঢ়ি দিয়াৰ লগে লগে আপোনাৰ এটা এনেকুৱা পপ আপ আহিব, আপুনি আগবাঢ়িবলৈ বিচৰাটো নিশ্চিত নে? যদি হয়ত মাৰি দিয়ক, তেতিয়া আপোনাৰ নেক্সট স্ক্ৰীনখনত নেক্সট প্ৰশ্নটোলৈ গুচি যাব। আকৌ স্ক্ৰীনখনৰ ওপৰলৈ আহি যাব আৰু স্ক্ৰীনখনত এবাৰ আপোনাৰ পৰিয়াল সম্পৰ্কিত তথ্য। প্ৰথমখন স্ক্ৰীনত আপোনাৰ ঘৰ সম্পৰ্কীয় তথ্য সুধিলে, এবাৰ আপোনাক সুধিব পৰিয়ালৰ সম্পৰ্কীয় তথ্য। প্ৰথম প্ৰশ্নটো সুধিব যে পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা। ইয়াত আপুনি সেই সংখ্যাটো দিব লাগিব যিটো আপোনাৰ পৰিয়ালত নিয়মিতভাৱে বসবাস কৰে। ইয়াত এতিয়া কথা এটা আহি যায়, কিছুমান ঘৰত কি হয়, মানুহবিলাক দূৰে দূৰে থাকে, ক'ৰবাত দূৰত কাম কৰে, মই নিজেও তেনেকুৱা দূৰত কাম কৰো। মই মোৰ পৰিয়ালটোত নিয়মিতভাৱে নাথাকো, বছৰটোত 10 দিন 15 দিন মানহে মই মোৰ নিজৰ পুৰণা ঘৰত গৈ থাকো। বাকী সময়খিনিত মই ঘৰৰ পৰা বাহিৰতে থাকো। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি এই নিয়মিত সদস্যৰ সংখ্যাত সেই তেনেকে বাহিৰত থকা মানুহজনৰ নাম এণ্টাৰ কৰিবও পাৰে, নকৰিবও পাৰে। যদি কৰে, এইটো মনত ৰাখিব যে তেওঁ যাতে বেলেগ ঠাইত তেওঁৰ নামটো নবঢ়ায়।
আৰু যদি তেওঁ বেলেগ ঠাইত, তেওঁ যি ঠাইত থাকে সেই ঠাইত যদি আপুনি তেওঁ সেই ব্যক্তিজনে যদি নামটো ভৰাইছে, তেতিয়াহ'লে আমি এইটো আপোনাক ছাজেশ্যন দিম যে আপুনি যাতে সেই ব্যক্তিজনক ইয়াত কাউণ্ট নকৰে। সেই ব্যক্তিজনক বাদ দি বাকীসকলৰ মানে সংখ্যা ইয়াত ভৰাওক। এতিয়া মোক বাদ দি দিলে মোৰ সদস্যৰ সংখ্যা ধৰি লওক 4 হ'ব, 4 ভৰাব লাগিব। মই নাথাকো ঘৰত যিহেতু বেছিভাগ সময়, গতিকে মোৰ সংখ্যাটো ইয়াত যদি নভৰাই, মই য'ত থাকো তাত মই ইতিমধ্যে এণ্ট্ৰি কৰিছো নিজৰ নাম, গতিকে মোৰ ঘৰত 4 বুলিয়ে ভৰাব, মোক গণনা নকৰে। এই কথাটো মনত ৰখা উচিত। ইয়াৰ পিছত আহিব পৰিয়ালৰ মুৰব্বীৰ নাম। এই নামটো আপুনি এণ্ট্ৰি কৰিব নোৱাৰে। এইটো মই প্ৰথমতেই কৈছো যে প্ৰথম স্ক্ৰীনখন ওলাওতেই এটা পপ-আপ আহে, আপোনাক দেখুওৱা। ইয়াৰ পিছত পৰিয়ালৰ মুৰব্বীজনৰ লিংগ কি হয়, তেওঁ পুৰুষ নে মহিলা নে ট্ৰেন্সজেণ্ডাৰ, সেইটো আপুনি ইয়াত ভৰাব লাগিব। পৰিয়ালৰ মুৰব্বী কোন হয়? পৰিয়ালৰ মুৰব্বী যিকোনো ব্যক্তি হ'ব পাৰে, যিকোনো 18 বছৰৰ ওপৰৰ ব্যক্তি। মনত ৰাখিব, পৰিয়ালৰ মুৰব্বীজন সদায় 18 বছৰৰ ওপৰৰ হ'ব লাগিব। এইটোৱে একমাত্ৰ কণ্ডিশ্যন। বাকী পৰিয়ালটোৱে যাকেই মুৰব্বী বুলি কয় তেওঁৱে মুৰব্বী। তাত বেলেগ মানুহৰ ক'বলগীয়া একো নাই। আপোনাৰ পৰিয়ালটোত যদি বেলেগ, আপোনাৰ মা যদি মুৰব্বী বুলি আপুনি ভাবে, আপোনাৰ মাকৰ নাম আপুনি ভৰাব পাৰে। আপুনি যদি ভাবে মোৰ দেউতাকেই মুৰব্বী, আপুনি আপোনাৰ দেউতাৰ নাম ভৰাব পাৰে। আপুনি যদি ভাবে নহয় ময়ে মুৰব্বী, ময়ে আৰ্নিং পাৰ্চন, ময়ে ইনকাম কৰিছো, ময়ে মুৰব্বী, আপুনি নিজৰ নামো ভৰাব পাৰে। কিন্তু প্ৰথম কথা, তেওঁ জীৱিত হ'ব লাগিব। যিজনৰ নাম ভৰাব তেওঁ জীৱিত ব্যক্তি হ'ব লাগিব, আৰু তেওঁৰ বয়স 18 বছৰৰ ওপৰ হ'ব লাগিব। সেইজনেই এটা পৰিয়ালৰ মুৰব্বী হ'ব পাৰে। তেওঁ পুৰুষো হ'ব পাৰে, তেওঁ মহিলা হ'ব পাৰে, তেওঁ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন হ'ব পাৰে, তেওঁ যিকোনো ব্যক্তি হ'ব পাৰে। কণ্ডিশ্যন এটাই, তেওঁ জীৱিত ব্যক্তি হ'ব লাগিব, আৰু তেওঁৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো আহিব, যিহেতু এইটো জাতি গণনাৰ লগতে হৈ আছে, ইয়াৰ পিছৰ প্ৰশ্নটোত আহিব যে আপোনাৰ পৰিয়ালৰ মুৰব্বীজন কি জাতি বা জনজাতি। এতিয়া প্ৰত্যেকখন ষ্টেটৰ কাৰণে, প্ৰত্যেকখন ৰাজ্যৰ কাৰণে এই SC ST তালিকাখন বেলেগ বেলেগ হয়। অসমত থকা কিছুমান জনজাতিক অৰুণাচল বা নাগালেণ্ডত জনজাতি বুলি মানি নলয়। এনেকে অসমৰ মিচিংসকলক অৰুণাচলত ST নিদিয়ে, তেওঁলোকক ST বুলি নাভাবে, তেওঁলোকক সাধাৰণ জাতি বুলি ধৰা হয়। অসমৰ যিসকল মিচিং, তেওঁলোক অসমত ST, কিন্তু অৰুণাচলত তেওঁলোক জেনেৰেল, অন্যান্য। গতিকে আপোনাৰ ৰাজ্যখনত কোনবিলাক জাতিক SC বা কোনবিলাক জাতিক ST বুলি দিয়া হৈছে, তাৰ কাৰণে প্ৰথম আপুনি তালিকাখন চাই ল'ব লাগিব। ইয়াত তালিকাখনত ক্লিক কৰিলে তালিকাখন ওলাব, SC ST লিষ্টখন ওলাব। সেই লিষ্টখনত আপোনাৰ জাতিটোৰ নাম আছে নে নাই, যদি আছে তেতিয়াহ'লে কি SCত আছে নে STত আছে, সেইমতে আপুনি ইয়াত টিক কৰিব লাগিব। যদি নাই তেতিয়াহ'লে আপুনি অন্যান্য। যদি আপোনাৰ SC ST লিষ্টত, মানে আপুনি গেছ কৰি পেলাই নামাৰিব, আপুনি ভাবি নল'ব যে মই এইটো আমুকেই হয় বুলি মাৰি নিদিব। প্ৰথম তালিকাখন চাই ল'ব। তালিকাখনত যদি আপুনি যিটো জাতি বুলি নিজকে পৰিচয় দিব বিচাৰে, সেই জাতিটোৰ নাম যদি SC বা STৰ লিষ্টখনত আছে, তেতিয়াহ'লে আপুনি SC বা STত টিক কৰিব। যদি এই তালিকাখনত নাম নাই, তেতিয়াহ'লে আপুনি কিন্তু অন্যান্যতেই মাৰিব লাগিব। ইয়াৰ পিছত আহিলে ঘৰখনৰ মালিকানাৰ স্থিতি। এই প্ৰশ্নটো, এই ঘৰখনত আপুনি যিটো ঘৰত আছে, সেই ঘৰটো আপোনাৰ নিজৰ ঘৰ নে ভাড়া ঘৰ। ইয়াতে ভাড়া ঘৰৰ দুটা কণ্ডিশ্যন দিছে। ভাড়া কিন্তু অন্য ঠাইত নিজৰ ঘৰ আছে। এই যে অন্য ঠাই বুলি কৈছে, এই অন্য ঠাই কিন্তু ভাৰতৰ ভিতৰৰ ঠাই। ভাৰতৰ ভিতৰৰ কথা সুধিছে। মই ব্যক্তিগতভাৱে ইনুমাৰেশ্যন কৰিবৰ সময়ত বহুত মানুহ পাইছো ইয়াত, যিবিলাক মানুহ নেপালৰ চিটিজেন হয়, ইয়াত সেনা বাহিনীত কৰ্মৰত বা বেলেগ কিবা কিবি কাৰণত ভাৰতত আছে, ব্যৱসায়ৰ কাৰণত ভাৰতত আছে। ভাৰতত তেওঁলোকে ভাড়া ঘৰ লৈ থাকি লৈছে, কিন্তু তেওঁলোকৰ ভাৰতবৰ্ষৰ ভিতৰত ক'তো তেওঁলোকৰ স্থায়ী কোনো ঘৰ নাই। তেওঁলোকৰ স্থায়ী ঘৰ আছে নেপালত। তেনেকুৱা কণ্ডিশ্যনত এই ছেকেণ্ড অপশ্যনটো নাহে, এইটো অপশ্যন নাহে। ইয়াত যে অন্য ঠাইত নিজা ঘৰ আছে বুলি সুধিছে, তাৰ মানে ভাৰতবৰ্ষৰ ভিতৰত অন্য ঠাইত নিজৰ ঘৰ আছে নাই সুধিছে। যদিহে ভাৰতবৰ্ষৰ ভিতৰত অন্য ঠাইত নিজৰ ঘৰ নাই, তেওঁৰ যদি ঘৰ নেপালত আছে, ভূটানত আছে, বাংলাদেশত আছে, তেতিয়াহ'লে এই 3 নম্বৰ অপশ্যনটো মাৰিব লাগিব। তেওঁ ভাড়া ঘৰত আছে আৰু অন্য ঠাইত নিজা ঘৰ নাই। অন্য ঠাই মানে ভাৰতবৰ্ষৰ ভিতৰৰ অন্য ঠাইত তেওঁৰ নিজা ঘৰ নাই, এইটো কথা। ইয়াত অন্য ঠাইত নিজা ঘৰ আছে মানে ভাৰতবৰ্ষৰ ভিতৰৰ অন্য ঠাইত নিজা ঘৰ থাকিব লাগিব, তেতিয়াহে এই ছেকেণ্ড অপশ্যনটো। যদি ভাৰতবৰ্ষৰ ভিতৰত তেওঁ বেলেগ জেগাত ঘৰ নাই, তেতিয়াহ'লে কিন্তু স্থায়ী ঘৰ নাই, তেতিয়াহ'লে কিন্তু তেওঁৰ অপশ্যনটো 3 হ'ব। আৰু এই দুটা অপশ্যন চৰকাৰী কোৱাৰ্টাৰৰ ক্ষেত্ৰতো একেই হ'ব, কাৰণ চৰকাৰী কোৱাৰ্টাৰক আমি
মানে চৰকাৰে, ভাৰত চৰকাৰে বা চেন্সাছ ডিপাৰ্টমেণ্টে ৰেণ্ট হাউচ বা ভাড়াঘৰ বুলি কনচিডাৰ কৰিবলৈ দিছে। আৰু চৰকাৰী কোৱাৰ্টাৰো এক প্ৰকাৰ ভাড়াঘৰেই হয়। চৰকাৰে আপোনাক ভাড়ালৈ দিয়ে, গতিকে সি ভাড়াঘৰৰ ভিতৰতে পৰে। গতিকে কোৱাৰ্টাৰত যদি আপুনি বাস কৰিছে, তেতিয়াও আপুনি এই ছেকেণ্ড আৰু থাৰ্ড অপশ্যনটোৰ ভিতৰতে আহিব। আৰু অন্যান্যটো মই এতিয়ালৈকে তেনেকুৱা কোনো পোৱা নাই। যিবিলাক মানুহে লিজত লৈছে, ঘৰ লিজত লৈছে, বহুত মানুহ মই লগ পাইছো নিজৰ কাম কৰিব সময়ত। যোৱা মাহটোত মই বহুত মানুহ লগ পাইছো যিবিলাক মানুহে ঘৰ লিজত লৈ বসবাস কৰিছে। এছ.টি. বেল্টৰ মানে জনজাতীয় অঞ্চলবিলাকত মাটি কিনাৰ অধিকাৰ নাথাকে, কিন্তু মানুহে লিজ ল'ব পাৰে। লিজত লোৱা ঘৰবিলাককো কিন্তু আমি ভাড়াঘৰ বুলিয়ে আমাক ল'বলৈ কনচিডাৰ কৰিবলৈ দিয়া হৈছে। যিবোৰ ঘৰ লিজত লোৱা হৈছে সেইবিলাক ঘৰকো আমি ভাড়াঘৰ বুলিয়ে কনচিডাৰ কৰিছো। এনেকুৱা কিছুমান কণ্ডিশ্যনো আমি পাইছো যে মাটিবিলাক লিজত লৈছে, মাটিটো ভাড়ালৈ লৈ লৈছে, আৰু মাটিটোত সেই ব্যক্তিজনে নিজে ঘৰ বনাই আছে, যিটোক আমি বৰ্ডিং বুলি কওঁ। বৰ্ডিঙকো আমি ভাড়াঘৰৰ ভিতৰতেই কনচিডাৰ কৰিছো, কাৰণ তেওঁ মাটিটোৰ ভাড়া দিছেতো। তেওঁ লিজতেই লওক বা মাটিটো ভাড়ালেই লওক, মাটিখিনিৰ বিনিময়ত তেওঁ পইচা দিছে, কিনি লোৱা নাই, তেওঁ ভাড়ালৈ দিছে, এটা নিৰ্দিষ্ট সময়ৰ কাৰণেহে তেওঁ পইচা দিছে। গতিকে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আমি এইটো ভাড়া বুলিয়ে কনচিডাৰ কৰিম। তাৰমানে লিজত লোৱা ঘৰ, ইয়াতো কি আহিব, নৰ্মেল ভাড়াঘৰো ভাড়াঘৰ, চৰকাৰী কোৱাৰ্টাৰকো ভাড়াঘৰ বুলি ধৰা হৈছে। লিজত যদি কোনোবাই ঘৰ লৈ থৈছে সেয়াও ভাড়াঘৰ, আৰু লিজত যদি মাটি লৈ তাত যদি নিজেও ঘৰ বনাই ৰাখিছে তাকো আমি কিন্তু ভাড়াঘৰ বুলিয়ে কনচিডাৰ কৰিছো। গতিকে এই অন্যান্য যিটো অপশ্যন আছে, অন্যান্য অপশ্যনটো আমি পোৱা নাই এতিয়ালৈকে। আপোনালোকে যদি পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে এনেকুৱা অন্যান্য মালিকানা কি হ'ব পাৰে, অ'নাৰশ্বিপ কি হ'ব পাৰে, অন্যান্যত কি আহিব পাৰে। নেক্সট প্ৰশ্নটো আহিব, বাস কৰা কোঠাৰ সংখ্যা। কেইটা কোঠাত বাস কৰিছে, মানে বাস কৰা। এই কোঠাৰ সংখ্যাবিলাকৰ ভিতৰত বহুত বস্তু আহি যায়। প্ৰথম কথা বেডৰুম, ইয়াৰ ভিতৰত আহে, বেডৰুম আহিব। লিভিং ৰুম ইয়াৰ ভিতৰত আহিব, লিভিং ৰুম মানে আমাৰ ড্ৰয়িং ৰুম বুলি যিটো কওঁ, আলহী বহা কোঠা। অফিচ কোঠা যদি মানুহ থাকিব পৰা হয়, চকী টেবুল লাগি থাকে, তেতিয়া বহুত ক্ষেত্ৰত অফিচ ৰুম বিলাককো আমি বাস কৰা কোঠাৰ ভিতৰত থওঁ। বহুত মানুহৰ অফিচ ৰুম থাকে। তাৰপিছত চাৰ্ভেন্টছ ৰুম, ঘৰত কাম কৰা ব্যক্তি থকা মানুহৰ, ঘৰত কাম কৰা যদি ব্যক্তি আছে, তেওঁলোক যিবোৰ কোঠাত থাকে, সেই ঘৰত আপোনাৰ ঘৰত কাম কৰা ব্যক্তিজন যদি আপোনাৰ ঘৰৰ কেম্পাছৰ ভিতৰত বাস কৰে, আৰু তেওঁ যদি খোৱা বোৱা আপোনাৰ লগত কৰে, তেতিয়াহ'লে তেওঁৰ কোঠাটোকো আপোনাৰ ঘৰৰ বাস কৰা কোঠাৰ ভিতৰত কাউণ্ট কৰিব লাগিব। চাৰ্ভেন্টছ ৰুম, বহুত মানুহৰ ঘৰত কাম কৰা মানুহ থাকে। কাম কৰা মানুহে কেতিয়াবা ঘৰৰ ভিতৰতে নিজৰ যিটো মেইন ঘৰ, মূল ঘৰটোৰ ভিতৰতে এটা কোঠাত থাকে, বা বহুত ক্ষেত্ৰত কি হয়, মূল ঘৰটোৰ বাহিৰত বেলেগকেও তেওঁলোকে ঘৰ বনাই থাকে। এতিয়া প্ৰশ্ন হ'ল যে সেই কাম কৰা ব্যক্তিজন বা পুৰুষজন বা মহিলা গৰাকীয়ে বা তেওঁৰ পৰিয়ালটোৱে আপোনাৰ লগতে খোৱা বোৱা কৰিছে, নে আপোনাৰ ঘৰৰ পৰা বেলেগ পৃথকে খোৱা বোৱা কৰিছে। যদি তেওঁ আপোনাৰ লগতেই খোৱা বোৱা কৰিছে, তেতিয়াহ'লে তেওঁৰ যিটো ঘৰত আছে সেই ঘৰটোৰ কোঠাকেইটাকো আপোনাৰ ঘৰৰ ভিতৰতেই বাস কৰা কোঠা হিচাপে আপুনি গণ্য কৰিব লাগিব। যদিহে তেওঁ পৃথকে খোৱা বোৱা কৰিছে, তেতিয়াহ'লে সেইটো কমপ্লিট হাউচ হল্ড বেলেগ হ'ব। সেইটো আপোনাৰ ঘৰলৈ যেতিয়া গণনাকাৰী বিষয়া এজন যাব, তেওঁ সেইটো বেলেগ ঘৰৰ নম্বৰ দি থৈ আহিব। গতিকে এই কোঠাৰ সংখ্যাটো ভৰোৱাৰ আগত আপুনি গোটেই কথাখিনি চাই ল'ব। আপোনাৰ ঘৰৰ মূল কোঠাকেইটা, আপোনাৰ লিভিং ৰুম, আপোনাৰ অফিচ ৰুম, আৰু আপোনাৰ চাৰ্ভেন্টছ ৰুম, আপোনাৰ ঘৰত কাম কৰা ব্যক্তি থকা কোঠা, যদি সেই কাম কৰা ব্যক্তিজনে আপোনাৰ লগত খোৱা বোৱা কৰে, এই গোটেইকেইটা ৰুম, টোটেল ৰুমৰ সংখ্যাটো আপুনি ইয়াত ভৰাব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো, এইটো এটা বহুত টুইষ্ট থকা প্ৰশ্ন, পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা। এই বিবাহিত দম্পতীৰ সংখ্যাটোত আপোনাৰ পৰিয়ালটোত যিমান মানুহ আছে, ইনক্লুডিং আপোনাৰ চাৰ্ভেন্টছ, আপোনাৰ ঘৰত যদি কাম কৰা পুৰুষ মহিলা যদি বিবাহিত মহিলা আছে, তাকো আপোনাৰ দম্পতীৰ ভিতৰত ধৰিব লাগিব। আপোনাৰ নিজৰ পৰিয়ালটোত আপোনাৰ কিমান বিবাহিত ব্যক্তি আছে, কাপোল কিমান আছে। কোনোবা উইড'ড হৈ গৈছে, অৰ্থাৎ তেওঁৰ পত্নী বা পতি ঢুকাই গৈছে, সেইটো কনচিডাৰ কৰিব নালাগে। জোৰ পাতি থকা কিমান আছে, সেইটো ইয়াত লিখিব লাগিব। প্লাছ এইটো নিৰ্দেশ দিয়া হৈছে যে লিভ ইনত যিবিলাক মানুহ আছে, লিভ ইনত থকা সকলকো বিবাহিত দম্পতি বুলি কনচিডাৰ কৰিব লাগিব। অৰ্থাৎ লিভ ইনত থাকিলেও তেওঁলোকৰ সংখ্যাটো ইয়াত ভৰাম। আৰু যদিহে ছিংগুল বা উইড'ড, তেতিয়াহ'লে ইয়াত 0 আহিব। তাৰ বাহিৰে যদি বিবাহিত হয়, তেওঁ যদি
মানে কি বুলি কয় সধবা যদি ব্যক্তি মানে তেওঁৰ পতি পত্নী 2জন জীৱিত আছে তেনেকুৱা জীৱিত কাপোল মানে দম্পতি কিমান আছে আৰু ইনক্লুডিং লিভ ইনত কিমান মানুহ আছে চব মিলাই পেলাই টোটেল নাম্বাৰ অফ কাপলছটো ইয়াত ভৰাব লাগিব এই গোটেইখিনি ভৰাৰ পিছত ছেকেণ্ড আপোনাৰ পৰিয়ালৰ প্ৰশ্নকেইটা শেষ হ'ব আপুনি ছেভ কৰক আৰু আগবাঢ়ক ইয়ালৈকে ঠিক আছে যদি আপোনালোকৰ এইখিনিত বুজিবলৈ যদি কিবা অসুবিধা থাকি গৈছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই কথাখিনি পুনৰ বুজাই পেলাই এটা ভিডিঅ' বনাই দিম নহ'লে আপোনাক ব্যক্তিগতভাৱেও বুজাই দিম এই গোটেই কথাখিনি কেৱল চেল্ফ ইনুমাৰেশ্যনৰ কাৰণে প্ৰয়োজন নহয় চেল্ফ ইনুমাৰেশ্যনৰ কাৰণেও লাগিব প্লাছ যিবিলাক ব্যক্তি ইনুমাৰেশ্যনৰ ডিউটি কৰিব তেওঁলোকৰ কাৰণেও এই কনচেপ্টখিনি জনা অত্যন্ত প্ৰয়োজন ইয়াৰ পিছৰ স্ক্ৰীনখন যেতিয়া আহিব ইয়াত আহিব আপোনাৰ পৰিয়ালত থকা সুবিধাসমূহ প্ৰথম প্ৰশ্নটো আহিব খোৱা পানী খোৱা পানীৰ প্ৰধান উৎস কি সেইটো সুধিব খোৱা পানীৰ প্ৰধান উৎসকেইটাৰ বিষয়ে যেতিয়া আমি ভৰাবলৈ যাওঁ আমি একদম কথাটো ইয়াৰ যিখিনি কনচেপ্ট ধাৰণাটো আমি একদম ক্লিয়াৰ হৈ থাকিব লাগিব শোধিত টেপৰ পানী আপোনাৰ ঘৰলৈ যদি টেপত পানী আহে নলেৰে যদি পানী আহে মানে টেপৰ পানী আহেতো ঘৰলৈ ছাপ্লাই পানী আহে যদি তেতিয়া সেই পানীটো ক'ৰ পৰা আহিছে প্ৰথম কথা শোধিত টেপৰ পৰা আহিছে যদিহে আপোনাৰ ঘৰলৈ JJMৰ পানী আহে জল জীৱন মিছনৰ পানী আহে বা তেনেকুৱা কোনোবা মানে পানী যোগান প্ৰকল্পৰ পৰা যদি পানী আহে সাধাৰণতে পানী যোগান প্ৰকল্পবিলাকত পানী শোধন কৰি দিয়া হয় ফিটকিৰি ব্লিচিং পাউডাৰ দি পানীটো শোধন কৰি পেলাই পঠিওৱা হয় জল জীৱন মিছন হৈ গ'ল বা পানী যোগান প্ৰকল্পৰ যদি পানী আহে তেতিয়াহ'লে সেই পানীটো শোধিত টেপৰ পানীৰ ভিতৰত আপুনি মাৰিব লাগিব যদিহে বহুত ক্ষেত্ৰত আমি এতিয়া ইয়াত বিভিন্ন ঠাইত যেতিয়া আমি ইনুমাৰেশ্যনৰ কাম কৰিছো তেতিয়া দেখিছো যে বহুত ক্ষেত্ৰত পানী আহে পানী যোগান প্ৰকল্প কিছুমান আছে কিন্তু এই পানী যোগান প্ৰকল্পবিলাক মানে পানী শোধন নকৰে চিধা পাহাৰীয়া ঝৰ্ণা পৰা পানীটো কালেক্ট কৰি পেলাই চিধা টেপেৰে মানুহৰ ঘৰলৈ পঠিয়াই দিয়ে পানীটো শোধন নকৰে তাৰমানে নদী পৰা বা ঝৰ্ণা কিছুমানৰ পৰা পানীটো কালেক্ট কৰে মটৰেৰে কালেক্ট কৰি চিধা পাম্প কৰি দিয়ে মানুহৰ ঘৰলৈ কোনো শোধনৰ কোনো ব্যৱস্থা নাই মানে পানী শোধনৰ কোনো ব্যৱস্থা নাই তেনেকুৱা ক্ষেত্ৰত আমি সেইটোক অশোধিত টেপৰ পানী বুলি ধৰিম তেনেকুৱা টেপৰ পানী ক্লিয়াৰলি কথাটো জানি লওক আপোনাৰ ঘৰলৈ যদি টেপৰ পানী আহে ছাপ্লাই যদি পানী আহে তেতিয়াহ'লে তেনেকুৱা ছাপ্লাই পানী দুটা কেটেগৰী হ'ব পাৰে সাধাৰণতে জল জীৱন মিছন বা পানী যোগান যিবিলাক প্ৰকল্প আমাৰ গাঁৱে ভূঞে বা চহৰবিলাকত নগৰবিলাকত আছে সেইবিলাক শোধিত পানী হয় তাত ব্লিচিং পাউডাৰ ফিটকিৰি এইবিলাক দি বা বিভিন্ন ধৰণৰ চাইণ্টিফিক মানে বিজ্ঞানসন্মত পদ্ধতিৰে পানীটো প্ৰথম শোধন কৰা হয় আৰু শোধন কৰি আপোনাৰ ঘৰলৈ পঠিওৱা হয় যদি আপোনাৰ ঘৰলৈ তেনেকুৱা পানী আহে ছাপ্লাইত তেতিয়াহ'লে আপুনি এইটো লিখিব লাগিব শোধিত টেপৰ পানী যদি আপোনাৰ ঘৰলৈ পোনপটীয়াকে পানী নদীৰ পৰা বা কিবা পুখুৰীৰ পৰা যদি কালেক্ট কৰি চিধা পঠিয়াইছে চিধা যদি আপোনাৰ ঘৰলৈ ছাপ্লাই দিছে তেতিয়াহ'লে এইটো অশোধিত টেপৰ পানী হ'ব যদি আপোনাৰ ঘৰত যদি আপুনি পানী যদি কুঁৱাৰ পৰা সংগ্ৰহ কৰে সি লাগিলে ৰাজহুৱা কুঁৱাই হওক বা আপোনাৰ ব্যক্তিগত কুঁৱাই হওক আপুনি পানীটো ক'ৰ পৰা আনে যদি কুঁৱাৰ পৰা আনে তেতিয়াহ'লে কুঁৱা হ'ল আপুনি পানী দমকলৰ পৰা আনিব পাৰে সি লাগিলে ৰাজহুৱা দমকলেই হওক বা আপোনাৰ ব্যক্তিগত দমকলেই হওক তেতিয়াহ'লে দমকল হ'ব নলীনাদ গভীৰ নলীনাদ মানে বৰিং আপুনি যদি বৰিঙৰ পানী ইউজ কৰিছে তেতিয়াহ'লে সেইটো আপুনি গভীৰ নলীনাদত পৰিব গভীৰ নলীনাদ মানে হৈছে বৰিং গুৱাহাটী আজিকালি ডাঙৰ নগৰ চহৰবিলাকত এইটো বৰিং মানুহৰ গাঁওবিলাকতো আজিকালি বৰিং হৈছে মানে মটৰেৰে যদি আপুনি পানী উঠাইছে তেতিয়াহ'লে এইটো বৰিঙৰ ভিতৰত পৰিব নলীনাদত পৰিব মানে কুঁৱা আৰু দমকল সকলোৱে জানে কুঁৱা আৰু দমকল কেনেকুৱা নলীনাদ মানে হৈছে মটৰেৰে যিবিলাক মানুহে পানী উঠায় য'ত ওপৰত টিউবৱেলটো নাথাকে মানে ডাইৰেক্ট বৰিংটো থাকে বৰিঙত পাইপ ভৰাই পেলাই তাৰপৰা মটৰেৰে পানী যিবিলাকে উঠায় সেইবিলাক নলীনাদ বা গভীৰ নলীনাদত পৰিব সেইটো হ'ব পাৰে আপুনি যদি নিজৰাৰ পৰা নিজে পানী সংগ্ৰহ কৰিছে বা আপুনি নদী খাল আদিৰ পৰা যদি সংগ্ৰহ কৰিছে নাইবা আপুনি যদি পুখুৰীৰ পৰা পানী সংগ্ৰহ কৰিছে এইটো হ'ব পাৰে এইবিলাক হ'ব পাৰে বহুত মানুহৰ ঘৰত তেনেকুৱাও থাকে নাইবা কিছুমান মানুহে কি কৰে মই নিজেও কেইমাহমানৰ কাৰণে গুৱাহাটীত থকা অৱস্থাত এই কামটো কৰিছিলো পানীৰ প্ৰব্লেম হয় গুৱাহাটীত কিছুমান ঠাইত আমি বটলৰ পানী কিনি খাইছিলো খোৱা পানীটো বটলৰ আপুনি ঘৰত বাথৰুমত কাপোৰ ধুবলৈ কি পানী ব্যৱহাৰ কৰে সেইটো নাই সোধা আপোনাক আপুনি কি পানী খোৱা পানীটো ক'ৰ পৰা সংগ্ৰহ কৰে সেইটো সুধিছে খোৱা পানী বহুত মানুহে বটলৰ পানী কিনে
বটলৰ পানী বিচলেৰী 20 লিটাৰ বটলৰ টেংকি আহে, তেনেকুৱা টেংকি বহুত মানুহে কিনি আনে আৰু সেই টেংকিৰে পানী খায়। আমাৰ ঘৰতো আমি কেইবামাহো এনেকুৱা ব্যৱহাৰ কৰিছো। যদি তেনেকুৱা যদি অপচন আছে তেতিয়াহ'লে আপুনি পেকেট বা বটলৰ পানী দিব লাগিব। নেক্সট আহিলে অন্যান্য উৎস। এই অন্যান্য উৎসটো কি হয়, মই গুৱাহাটীত থকা সময়ত দেখিছো যে বহুত কি হয়, পানীটো আপোনাৰ গাড়ীৰে চাপ্লাই দিয়ে, লৈ আহে আৰু আপোনাৰ ঘৰৰ টেংকিলে মানে মটৰ দি ভৰাই দিয়ে, গাড়ীৰে লৈ আহে। 700 লিটাৰ আমি থকা অৱস্থাত এতিয়া কিমান দাম হৈছে নাজানো, আগতে 700 লিটাৰ পানী 200 টকা লৈছিলে। টেংকিত ভৰাই লৈ আহে, আপোনাৰ ঘৰৰ টেংকিত ভৰাই দিয়ে পাম্প কৰি পেলাই। এইটো এটা অন্যান্য উৎস হ'ব পাৰে খোৱা পানীৰ। এইকেইটা প্ৰশ্ন খুব সাৱধানে আপোনালোকে উত্তৰ দিব। এইকেইটা প্ৰশ্নৰ লগত আপুনি যি ঠাইত বসবাস কৰে সেই বসবাস কৰা অঞ্চলটোৰ ভৱিষ্যতৰ উন্নয়নৰ প্ৰশ্ন জড়িত হৈ আছে আপোনাৰ প্ৰশ্নৰ উত্তৰৰ লগত, গতিকে সাৱধান। নেক্সট প্ৰশ্ন তললৈ গৈ থাকিলে নেক্সট প্ৰশ্ন এইটো আহিব যে খোৱা পানীৰ উৎস কি, উৎসবিলাক ক'ত পোৱা, ক'ত আছে, লোকেশ্যন। খোৱা পানীৰ উৎসটো আপুনি ক'ৰ পৰা মানে পাইছে। খোৱা পানীৰ উৎসটো আপোনাৰ চৌহদৰ ভিতৰত আছে নেকি। বহুত ক্ষেত্ৰত কি হয়, টেপটো মানুহৰ ঘৰত চৌহদৰ ভিতৰত থাকে। সাধাৰণতে যিবোৰ পেইড লাইন হয়, পইচা দিয়ে, বিল ভৰে, পেইড লাইনৰ টেপবিলাক সাধাৰণতে মানুহৰ ঘৰৰ কেম্পাছৰ ভিতৰত থাকে। আকৌ যিবোৰ আনপেইড লাইন হয়, জল জীৱন মিছনে হওক বা পানী যোগান প্ৰকল্পৰ কিছুমান আনপেইড লাইন থাকে, যিবিলাক 3 ঘৰ 4 ঘৰ মানুহৰ মাজত এটা টেপ দিয়ে। ৰাতিপুৱা মানুহবিলাকে আপোনাৰ বাচন বৰ্তন লৈ পেলাই সেই টেপৰ ওচৰত লাইন পাতে। তেনেকুৱা হলে চৌহদৰ ওচৰত হ'ব। আৰু এনেকুৱা হ'ব পাৰে যে আপুনি চৌহদৰ দূৰৈৰ পৰা পানী কালেকশ্যন কৰিছে, যিটো মই এইটো কৈছো যে আপুনি যদি বটলৰ পানী কিনিছে, আপুনি যদিহে অন্যান্য উৎস মানে তেনেকুৱা পানী গাড়ীৰে যদি পানী মাতিছে, টেংকিৰে পানী আনি আপোনাৰ ঘৰত ভৰাই থৈ গৈছে, এইবোৰ সাধাৰণতে দূৰৈৰ পৰা আহে, গতিকে দূৰৈত হ'ব। আপোনাৰ ঘৰৰ ভিতৰতে দমকল কুঁৱা আছে, তেতিয়া আপোনাৰ চৌহদৰ ভিতৰ হ'ব। দমকল কুঁৱা আপুনি চৰকাৰী দমকল কুঁৱা এইবিলাকৰ পৰা পানী আনিছে, সেইটো চৌহদৰ ওচৰত হ'ব। আপোনাৰ নিজৰ বৰিং আছে, চৌহদৰ ভিতৰ হ'ব। আপুনি আনৰ বৰিঙৰ পৰা পানী আনিছে, চৌহদৰ ওচৰত হ'ব। আপুনি নদী নিজৰা পানী আনিছে, সেইটো সাধাৰণতে চৌহদৰ ওচৰত হয়। নিজৰা নদী পানী সাধাৰণতে চৌহদৰ ওচৰত হয়, চৌহদৰ ভিতৰতটো নিজৰা নদী নাথাকে। কিন্তু পুখুৰী চৌহদৰ ভিতৰত থাকিব পাৰে। পুখুৰী হলে সাধাৰণতে চৌহদৰ ভিতৰো হ'ব পাৰে, বা ৰাজহুৱা পুখুৰীৰ পৰা যদি আনিছে তেতিয়া চৌহদৰ ওচৰত হ'ব পাৰে। আপোনাৰ পানী খোৱা পানীৰ উৎসটো, আপোনাৰ বাকী অন্য ব্যৱহাৰ কৰা পানীটো ক'ৰ পৰা আনিছে সেইটো নাই সোধা। আপোনাৰ ইয়াত প্ৰশ্নটো সোধা হৈছে যে খোৱা পানী, ড্ৰিংকিং ৱাটাৰৰ চ'ৰ্চটো কি, আৰু এই চ'ৰ্চটো আপোনাৰ ঘৰৰ চৌহদৰ ভিতৰত আছে নে চৌহদৰ বাহিৰত আছে নে ক'ত আছে, সেই প্ৰশ্ন দুটা ইয়াত সোধা হৈছে। তাৰ পিছৰ প্ৰশ্নটো আহিব পোহৰৰ প্ৰধান উৎস। ঘৰত আপোনাৰ পোহৰৰ ব্যৱস্থা কেনেকুৱা, কিহেৰে আপুনি পোহৰ কৰে ঘৰটো। আপুনি বিজুলী কাৰেণ্ট ইউজ কৰিব পাৰে, কেৰচিন ইউজ কৰিব পাৰে, চ'লাৰ ইউজ কৰে, তেল জ্বলায়, কেৰচিনক বাদ দি অন্য তেল জ্বলায়, বা অন্যান্য ব্যৱস্থা কি হ'ব পাৰে। ইয়াত বায়ু শক্তি ব্যৱহাৰ নাই, উইণ্ড মিল যদি দিয়ে তেতিয়াহ'লে ই অন্যান্য হ'ব। আপোনাৰ ঘৰত যদি আপুনি উইণ্ড মিল ইউজ কৰি যদি পোহৰ কৰিছে ঘৰটো, তেতিয়াহ'লে ই অন্যান্য ভিতৰত পৰিব। আৰু আপোনাৰ ঘৰত যদি পোহৰৰ ব্যৱস্থাই নাই, আপোনাৰ ঘৰ একদম আপুনি ৰাতি হলে আন্ধাৰত থাকে, তেতিয়াহ'লে এইটো আৰু পোহৰৰ ব্যৱস্থা নাই ভাবিব লাগিব। এনেকুৱা ঘৰ মই দেখা নাই এতিয়ালৈকে। এইটো প্ৰশ্ন দিয়াৰ পিছত প্ৰশ্ন উত্থাপন হয়, এটা কথা মনত ৰাখিব, মই এইখিনিতে এটা কথা, আপুনি যদি পোহৰৰ ব্যৱস্থা নাই এই যদি প্ৰশ্নটো দিয়ে, তেতিয়া কিন্তু আপোনাৰ ঘৰলৈ ভেৰিফিকেশ্যন টিম যাব। কাৰণ ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ভাৰতবৰ্ষত কোনো এনেকুৱা গাঁও নাই যিখন গাঁৱত বিজুলী কানেকশ্যন নাই। যদি আপোনাৰ ঘৰত পোহৰৰ ব্যৱস্থা নাই, তেতিয়াহ'লে ভাৰত চৰকাৰে কিন্তু আপোনাৰ ঘৰলৈ এটা ভেৰিফিকেশ্যন টিম পঠিয়াব চাবৰ কাৰণে কি সঁচাকে আপোনাৰ ঘৰত পোহৰৰ ব্যৱস্থা নাই নেকি, আৰু যদি নাই কিয় নাই আপোনাক প্ৰশ্ন সুধিব পাৰে। ইয়াৰ পিছত আহিব শৌচালয়ৰ উপলব্ধতা। এতিয়া শৌচালয়ৰ উপলব্ধতা দুই ধৰণৰ হ'ব পাৰে। আপোনাৰ ঘৰত শৌচালয় থাকিবও পাৰে, আপোনাৰ ঘৰত শৌচালয় নাথাকিব পাৰে। যদি শৌচালয় আছে তেতিয়াহ'লে আপুনি ঘৰত শৌচালয় কেনেকুৱা, যে আপোনাৰ পৰিয়ালটোৰ বাবেহে আছে, নে আপুনি অন্য পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰে, নে আপুনি ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে। এই তিনিটা অপশ্যন থাকে। যদি আপোনাৰ পৰিয়ালটোৰ ব্যৱহাৰ কাৰণে, আপোনাৰ নিজৰ পৰিয়ালটোৰ কাৰণে, আপোনাৰ ঘৰৰ ভিতৰত বা ঘৰৰ কেম্পাছত চৌহদত যদি অকল আপোনাৰ পৰিয়ালটোৰ কাৰণেই যদি শৌচাগাৰ আছে, তেতিয়াহ'লে আপোনাৰ প্ৰথমটো প্ৰশ্ন হ'ব।
যদিহে আপোনাৰ শ্বেয়াৰ্ড লেট্ৰিন বাথৰুম থাকে, বহুত ভাড়াঘৰত থকা মানুহৰ শ্বেয়াৰ্ড লেট্ৰিন বাথৰুম থাকে, তো একেটা লেট্ৰিন বাথৰুম কেইবাটাও পৰিয়ালে ব্যৱহাৰ কৰে, তেনেকুৱা হ'ব পাৰে। বা বহুত মানুহে ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে, চৰকাৰী শৌচালয় ব্যৱহাৰ কৰে, তেনেকুৱাও আছে ভাৰতবৰ্ষত, নথকা নহয়, সেইটোও হ'ব পাৰে। এইকেইটা আছেৰ ভিতৰত পৰিব। আৰু আপোনাৰ যদি শৌচালয়ৰ কোনো ব্যৱস্থাই নাই, আপুনি যদি মুকলিত শৌচ প্ৰস্ৰাৱ কৰে, তেতিয়াহ'লে এইটোত আহিব, মুকলি ঠাই। এইটোত আহিলে কিন্তু ভেৰিফিকেশ্যন টিম যাব পাৰে। যদি আপুনি শৌচালয়ত আছে বুলি মাৰে, তেতিয়াহ'লে এই প্ৰশ্নকেইটা আপুনি উত্তৰ দিব পাৰিব। ইয়াত যদি নাই বুলি মাৰি দিয়ে, এইকেইটা বন্ধ হৈ যাব। এই প্ৰশ্নকেইটা আৰু আপুনি ইয়াত নাই বুলি মাৰি দিয়াৰ পিছত এই প্ৰশ্নকেইটাত আপুনি টিক কৰিব নোৱাৰে, তাৰমানে এতিয়া বন্ধ হৈ যাব। যদি ইয়াত আপুনি আছে বুলি মাৰে, তেতিয়া এইকেইটা খোলা হৈ যাব। এইকেইটাত আপুনি নেক্সট টিক কৰিব পাৰিব তললৈ গৈ পেলাই। কি আহিব? আপোনাৰ যদি শৌচাগাৰ আছে, তো শৌচাগাৰ কেনেকুৱা ধৰণৰ শৌচাগাৰ? আপোনাৰ শৌচাগাৰ চিধা নলীৰে সৈতে কোনোবা কানেকশ্যন আছে নেকি? মানে নলীৰে সৈতে পিতলে গৈছে, তেনেকুৱা নেকি? নহ'লে এইটো যিটো যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থা, যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থা মাত্ৰ ফ্লাছ টয়লেট, ফ্লাছ টয়লেট, ফ্লাছ টয়লেট। ফ্লাছ টয়লেট বুলি ক'লে আজিকালি সকলোৱে বুজি পায়। মানে আমাৰ ফ্লাছ থাকে যে, দবাই দিয়াৰ লগে লগে আপোনাৰ যিটো শৌচখিনি আপোনাৰ পানীৰে ধুই পেলাই তাত লৈ গুচি যায়, তাৰ পৰা আঁতৰাই লৈ গুচি যায়। সেই তেনেকুৱা ফ্লাছ থকা ব্যৱস্থা আছে নেকি সুধিছে। সেই ফ্লাছ থকা ব্যৱস্থা যদি আছে, তেতিয়াহ'লে শৌচখিনি কেনেকে, মানে নলীৰে সংযোজিত পদ্ধতিত কোনোবা নলীত ড্ৰেইনত গুচি যায় নে আপোনাৰ ঘৰত চেপ্টিক টেংকৰ লগত সংযোগ আছে, নে অন্য কিবা বস্তু? কেনেকুৱা ধৰণে মানে ফ্লাছ হয় মানে বস্তুটো, সেইটো সোধে। নেক্সট, যদি আপোনাৰ যান্ত্ৰিকভাৱে মানে ফ্লাছ টয়লেট নাই, ফ্লাছ টয়লেট বহুতৰ ঘৰত নাথাকে। গাঁৱৰ বহুত মানুহৰ ঘৰত কি থাকে? ফ্লাছ টয়লেট নাথাকে। কি থাকে? গাঁত থাকে, শৌচাগাৰৰ গাঁত থাকে। গাঁত যদি থাকে, গাঁত দুটা প্ৰকাৰৰ থাকে, এটা দ্বৈত গাঁত থাকে, এটা একক গাঁত থাকে। পিট বুলি কয়, এইটো পিট। এইটো ডুৱেল পিট, এইটো ছিংগল পিট। ডুৱেল পিটত যদি হয়, তেতিয়া গাঁতটো কেনেকুৱা ধৰণৰ গাঁত, আপোনাৰ শৌচাগাৰৰ গাঁত কেনেকুৱা, সেই গাঁতটোৰ বিষয়ে আপুনি লিখিব লাগিব। ইয়াত মানে টিক কৰিব লাগিব। গাঁতৰ ওপৰত শ্লেব আছে নেকি? বহুতে কি হয়, গাঁত খান্দে, গাঁতটোৰ ওপৰত ধৰি লওক শ্লেব ৰাখে, পকাৰ শ্লেব বনাই তাত আপোনাৰ কমোডটো ফিট কৰি থোৱা থাকে, চিটটো ফিট কৰি থোৱা থাকে। তেনেকুৱা দুটা গাঁত থাকে ওচৰা ওচৰিকে, এটা গাঁতৰ পৰা এইটো গাঁতৰ ভিতৰলৈ কানেকশ্যন থাকে, এটা গাঁত ফুল হৈ যোৱাৰ পিছত অট'মেটিক এই এক্সক্ৰেটাৰখিনি সিটো গাঁতলৈ গুচি যায়। তেনেকুৱা চিষ্টেম বনোৱা থাকে, এইটো ডুৱেল পিট বুলি কোৱা হয়। তেনেকুৱা বীজ আছে নে শ্লেববিহীন মুকলি গাঁত থাকে, ডাইৰেক্ট গাঁত আছে আৰু তাতেই প্ৰস্ৰাৱ পায়খানা কৰে, তেনেকুৱা ব্যৱস্থা, সেইটো সুধিব। কিছুমানৰ একক গাঁত থাকে, এটাই মাত্ৰ গাঁত। ইয়াত যিহেতু দুটা গাঁত থাকিল, দুটা গাঁতৰ ইটো সিটোৰ লগত কানেকশ্যন থাকে। কিছুমান মানুহৰ এটাই গাঁত থাকে, এটা গাঁতৰ ওপৰত শ্লেব থাকিব পাৰে বা শ্লেব নাথাকিবও পাৰে, সেইটো হ'ল। সেইটো 2 নম্বৰ প্ৰকাৰৰ শৌচালয় হ'ল। 3 নম্বৰ প্ৰকাৰৰ শৌচালয়টো আহিব সেৱা শৌচালয় বা ছাৰ্ভিচ লেট্ৰিন। এই যদি ছাৰ্ভিচ লেট্ৰিনটো যদি আপুনি সঁচাকে চিলেক্ট কৰে, আপোনাৰ ঘৰলৈ 101% আপোনাৰ ঘৰলৈ ভেৰিফিকেশ্যন টিম যাব, কাৰণ এই সেৱা শৌচালয় ভাৰতত নিষিদ্ধ কৰা হৈছে। সেৱা শৌচালয় কি হয়, আগৰ দিনত মানুহবিলাকে, কিছুমান ডাঙৰ ডাঙৰ মানুহে আচলতে কিছুমান পাত্ৰত ৰাতি প্ৰস্ৰাৱ, মানে দিনটোত কিছুমান পাত্ৰত প্ৰস্ৰাৱ পায়খানা কৰিছিল, কৰি তাতে থৈ দিছিল ঢাকি পেলাই। ৰাতি হলে কিছুমান বিশেষ মানুহে, এইটো এটা মানে এক প্ৰকাৰ মানে শোষণ বুলি ক'ব লাগিব, কিছুমান নিৰ্দিষ্ট মানুহে সেই পাত্ৰবিলাক মানুহ ঘৰৰ পৰা হাতেৰে উঠাই লৈ গৈছিল, বা সেই পাত্ৰবিলাকৰ পৰা তেওঁলোকে সেই এক্সক্ৰেটাৰখিনি, শৌচখিনি বা প্ৰস্ৰাৱখিনি বেলেগ পাত্ৰলৈ বাকি লৈ পেলাই সেইখিনি সেই কেম্পাছৰ পৰা, চহৰৰ পৰা আঁতৰাই লৈ গৈছিল। সেই যিটো প্ৰচেছ, এইটোক ছাৰ্ভিচ লেট্ৰিন বুলি কোৱা হয়, এইটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে। সেইটো মানুহৰ দ্বাৰা যিটো মলমূত্ৰ পৰিষ্কাৰ, এইটো যদি কোনোবাই টিক কৰে, তেওঁৰ ঘৰলে ভেৰিফিকেশ্যন টিম যাব, এইটো একদম চিয়ৰ। ছাৰ্ভিচ লেট্ৰিন জন্তুৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ কৰা ব্যৱস্থা কিছুমান জনজাতীয় ঠাইত আছে, এনেকুৱা মই দেখিছো। গাহৰি পোহে আৰু তেওঁলোকে নিৰ্দিষ্ট এটা স্থানত শৌচ প্ৰস্ৰাৱ কৰে, আৰু গাহৰিয়ে বা তেনেকুৱা ধৰণৰ জন্তু পোহে, তেওঁলোকে এই মলমূত্ৰখিনি চাফা কৰি দিয়ে। মই দেখিছো নিজে। ত' সেইটো এক প্ৰকাৰ ছাৰ্ভিচ লেট্ৰিন হয়। ত' ছাৰ্ভিচ লেট্ৰিন থাকিব পাৰে, কিন্তু প্ৰথম প্ৰকাৰৰ যদি ছাৰ্ভিচ লেট্ৰিন হয়, এইটো প্ৰকাৰৰ যদি ছাৰ্ভিচ লেট্ৰিন আপুনি মাৰিছে, আপোনাৰ ঘৰত যদি এনেকুৱা ছাৰ্ভিচ লেট্ৰিন আছে, মানুহৰ দ্বাৰা যদি আপুনি মলমূত্ৰ পৰিষ্কাৰ কৰোৱাই বুলি যদি আপুনি মাৰিছে, সদায় টেংকি ফুল হৈ যোৱাৰ পিছত সেইটো কিছুমান মানুহে বা যন্ত্ৰই চাফা কৰিছে, সেইটো বেলেগ কথা।
আপুনি যদি সদায় আপোনাৰ মলমূত্ৰ মানুহৰ দ্বাৰা পৰিষ্কাৰ কৰোৱাইছে তেতিয়াহ'লে আপোনাৰ ঘৰলে 101% ভেৰিফিকেশ্যন টিম যাব। সেইটো হ'ল। এই যদি নাই অপশ্যনটোত মাৰে তেতিয়াহ'লে আপোনাক এইটো সুধিব পাৰে যে আপুনি মুকলি নলাত মলমূত্ৰ পেলায় নেকি, এইটো হ'ব পাৰে। এই অপশ্যন কেইটা আপোনাৰ সুধিব। এইবিলাকৰ কাৰণেই আচলতে চেল্ফ ইনুমাৰেশ্যনটো কৰিব দিছে, কাৰণ বহুত মানুহে এইবিলাক কথা অন্য মানুহ এজনক ক'ব নিবিচাৰে, গতিকে চেল্ফ ইনুমাৰেশ্যন কৰি থলে কাকো ক'ব লগা নাই, তেওঁ নিজে কৰিব। নেক্সট আহে প্ৰশ্নটো, তললৈ গৈ থাকিব লাগে শ্লাইড কৰি তললৈ গৈ থাকিলে আপোনাৰ নেক্সট প্ৰশ্ন আহিব যে আপোনাৰ ঘৰৰ যিখিনি পেলনীয়া পানী, আপোনাৰ ঘৰত ধৰি লওক বাথৰুম, লেট্ৰিনৰ নহয়, বাথৰুম আৰু আপোনাৰ কিটচেনৰ যিবোৰ পানী ওলায়, বিশেষকৈ বাথৰুমৰ পানী, সেই পেলনীয়া পানীখিনি আপোনাৰ ঘৰৰ পৰা কলৈ যায়, সেইটো প্ৰশ্ন সুধিছে। পেলনীয়া পানীখিনি নলাৰ লগত সংযোগ আছে নেকি, নলালে যায় নেকি, প্ৰথম প্ৰশ্নটো। যদি নলালে যায় তেতিয়াহ'লে নলাটো কেনেকুৱা ধৰণৰ নলা, ঢাকনি থকা নলা, মানে বন্ধ নলা নে খোলা নলা। ঢাকনি থকা ঢাকনি নথকা আপোনালোকে জানিছে ইতিমধ্যে, ঢাকনি থকা নলাবিলাক পকাৰে বনোৱা হয়, ওপৰত ঢাকনি থাকে। এইবিলাক সাধাৰণতে মিউনিচিপেলিটি বা পঞ্চায়তবিলাকৰ অধীনত থাকে। এইবিলাক টাউন চহৰবিলাকত আমি সাধাৰণতে প্ৰায় দেখা পাওঁ। ঢাকনি নথকা নলা আমাৰ গাঁওবোৰবিলাকতো থাকে, 200-300 মানুহৰ মাজতো তেনেকুৱা নলা থাকে, দীঘল দীঘল নলা খন্দা থাকে, আৰু ঘৰৰ পেলনীয়া পানীবিলাক সেই নলালে এৰি দিয়া হয়। আৰু কিছুমান এনেকুৱাও থাকে যে নিজৰ ঘৰৰ ভিতৰতে কিবা এনেকুৱা খাল খান্দি ৰাখিছে, পুখুৰী টাইপৰ খান্দি ৰাখিছে, গাঁত খান্দি ৰাখিছে, জলে পেলনীয়া পানীটো গুচি যায়, সেইবিলাক নলা নাইলে আহিব। যদিহে আপোনাৰ ঘৰৰ পেলনীয়া পানীখিনি ঢাকনি থকা নলালে, মিউনিচিপেলিটিৰ বা চৰকাৰী তেনেকুৱা ঢাকনি থকা শ্লেপ দিয়া নলালে যদি গৈছে তেতিয়াহ'লে ঢাকনি থকা নলা হ'ব। যদি ঢাকনি নথকা নলালে এৰি দিছে আপুনি তেতিয়াহ'লে ঢাকনি নথকা নলা মাৰিব লাগিব। যদি আপোনাৰ ঘৰৰ পৰা পেলনীয়া পানীখিনি আপোনাৰ চৌহদৰ বাহিৰলৈ ওলাই যোৱাৰ কোনো ব্যৱস্থাই নাই, আপুনি চৌহদৰ ভিতৰতে পুখুৰী বা খাল খান্দি মানে গাঁত খান্দি ৰাখিছে, তালে যায়, তেতিয়াহ'লে দ্বিতীয়টো অপশ্যন নলা নাইলে হ'ব। নেক্সট আপোনাক প্ৰশ্নটো সুধিব যে চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা আছে নে নাই। যদি গা ধোৱাৰ ব্যৱস্থা আছে তেতিয়াহ'লে গা ধোৱাৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ গা ধোৱাৰ ব্যৱস্থা, আপোনাৰ গা ধোৱা ঘৰ আছে নে চালি নথকা গা ধোৱা ঘৰ আছে। গা ধোৱা ঘৰ মানে হৈছে ওপৰত চালি থকা গা ধোৱা ঘৰ, ৱাল থাকিব, ওপৰত চালি থাকিব, সেইটো গা ধোৱা ঘৰ। আপোনাৰ ভিতৰত টাইলছ লগোৱা আছে নাই, চাৱাৰ আছে নাই, সেইটো প্ৰশ্ন নাই সোধা। আপোনাৰ ঘৰত এটা স্থায়ী গা ধোৱা ঘৰ আছে নে নাই, মানে বেৰা আছে আৰু ওপৰত চালি আছে, তেনেকুৱা গা ধোৱা ঘৰ আছে নে নাই। বা আপোনাৰ ঘৰত বেৰা আছে কিন্তু ওপৰত চালি নাই, তেনেকুৱা গা ধোৱা ঘৰো থাকিব পাৰে। বা আপোনাৰ ঘৰত গা ধোৱা ঘৰ নাথাকিবও পাৰে, আপোনাৰ ঘৰৰ চৌহদত বহুত মানে নদীত গৈ গা ধুৱে, ঘৰৰ ভিতৰত গা ধোৱা ঘৰ নাই, ঘৰৰ চৌহদৰ ভিতৰত, তেনেকুৱাও হ'ব পাৰে। এইটো প্ৰশ্ন আপুনি উত্তৰ দিব লাগিব। নেক্সট আপোনাৰ প্ৰশ্নটো সুধিব যে আপোনাৰ ঘৰত ৰান্ধনি ঘৰৰ ব্যৱস্থাত LPG NPG সংযোগ, এই বস্তুটো সুধিব। আপোনাৰ ৰান্ধনি ঘৰৰ বিষয়ে সুধিব। এতিয়া ৰান্ধনি ঘৰৰ ইয়াত 3টা ধৰণৰ কণ্ডিশ্যন আহে। বহুত মানুহৰ ঘৰত ৰান্ধনি ঘৰ থাকে, এটা স্থায়ী ৰান্ধনি ঘৰ থাকে। বহুত মানুহৰ ঘৰত নিৰ্দিষ্ট ৰান্ধনি ঘৰ নাথাকে, আৰু কিছুমানে মুকলিত ৰান্ধে। এই 3টা কণ্ডিশ্যন থাকে। এই 3টা কণ্ডিশ্যন একদম কমন কণ্ডিশ্যন। কিছুমান মানুহৰ ঘৰত এটা নিৰ্দিষ্ট ৰান্ধনি ঘৰ থাকে, আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰতে থাকে, এটা নিৰ্দিষ্টকে এটা ৰান্ধনি ঘৰ বনোৱা থাকে। কিছুমান মানুহৰ ঘৰত ৰান্ধনি ঘৰ নাথাকে, সাধাৰণতে বহুত ল'ৰা ছোৱালীয়ে, মই দেখিছো, মই নিজেও ভাড়া ঘৰলৈ যেতিয়া আছিলো তেনেকুৱা কেইমাহমান মই তেনেকে আছো, যিটো ৰুমত মই ভাড়া লৈ আছো সেই ৰুমটোতেই এটা চুকত এটা কোণত এখন টেবুলৰ ওপৰত ষ্টভ চিষ্টভ ৰাখি ৰন্ধা বঢ়া কাম কৰিছিলো। কোনো তেনেকুৱা স্থায়ী ৰান্ধনি ঘৰ নাছিল, তেনেকুৱাও হ'ব পাৰে। আৰু কিছুমান মানুহে কি হয়, মুকলিত ৰান্ধে মানে ট্ৰেডিশ্যনেলিও মুকলিত ৰন্ধাৰ ব্যৱস্থা আছে। ট্ৰেডিশ্যনেলি কিছুমান জাতি বা জনজাতিৰ ব্যক্তিয়ে নিজৰ ঘৰৰ ভিতৰত ৰন্ধা বঢ়া নকৰে, চোতালৰ এমূৰত তেওঁলোকে ৰান্ধিবৰ বাবে ব্যৱস্থা কৰি থোৱা থাকে, চোলা বোৱা থাকে, তেওঁলোকে মুকলিত ৰান্ধে। গতিকে এই 3টা ব্যৱস্থাৰ বিষয়ে সুধিছে, কোনটো ব্যৱস্থা আপোনাৰ ঘৰত আছে। যদি আপোনাৰ ঘৰত ৰান্ধনি ঘৰৰ ব্যৱস্থা আছে, স্থায়ী ৰান্ধনি ঘৰ আছে, তেতিয়াহ'লে এই প্ৰথম বস্তুটো আহিব, ৰান্ধনি ঘৰত ৰন্ধা বঢ়া। তেতিয়া আপুনি এইটো লিখিব লাগিব যে আপুনি ৰান্ধনি ঘৰ যে আপোনাৰ ঘৰত আছে তাত LPGৰ সংযোগ আছে নে নাই। যদি LPG সংযোগ আছে তেতিয়াহ'লে আছেত মাৰিব লাগিব, যদি নাই তেতিয়া নাইত মাৰিব লাগিব। দ্বিতীয়, যদি আপোনাৰ ঘৰত ৰান্ধনি ঘৰ নাই, সেইটো যদি নাই, আপুনি যদি ঘৰৰ ভিতৰতে যিকোনো এটা স্থানত টেবুল চেবুল ৰাখি লৈ তাতে ৰন্ধা বঢ়া কৰে, বা পিছফালে বাৰান্দাত
মানে বাৰাণ্ডা টাইপৰ কোঠা টাইপৰ বনোৱা থাকে, গ্ৰিল দিয়া থাকে, তাতো বহুত মানুহে টেবুল ৰাখি পেলাই বেঞ্চ ৰাখি তাত ৰন্ধা বঢ়া কৰে। যদি তেনেকুৱা বাৰাণ্ডাত বা আপোনাৰ কোঠাৰ ভিতৰতে আপুনি ৰান্ধনী মানে ৰন্ধন প্ৰকৰণৰ ব্যৱস্থা কৰিছে, তেতিয়াহ'লে আপোনাৰ এই ছেকেণ্ডটো আহিব, ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয়। তেতিয়াও আপোনাক সুধিব যে আপোনাৰ LPG আছে নে নাই, যদি আছে, যদি নাই। তাৰপিছত 3 নম্বৰটো হ'ব পাৰে, এই দুইটাই নাথাকিব পাৰে, আপুনি মুকলিত ৰন্ধা বঢ়া কৰিব পাৰে, ঘৰৰ চোতালত ৰন্ধা বঢ়া কৰিব পাৰে, চোতালৰ এমূৰত ৰন্ধা বঢ়া কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত আপোনাক সুধিব যে আপুনি মুকলি ঘৰত ৰান্ধে নেকি। যদি আপুনি মুকলি ঘৰত ৰান্ধে, তেতিয়াও আপোনাৰ একেই ব্যৱস্থা, একেই প্ৰশ্ন, আপোনাৰ ঘৰত LPG আছে নে নাই। তাৰপিছত এই তিনিওটা নাথাকি পেলাইও ৰান্ধনী ঘৰৰ ব্যৱস্থা নথকা মানুহো আছে, বহুত মানুহ আছে। সাধাৰণতে ডাঙৰ নগৰবিলাকত আজিকালি এইবিলাক ব্যৱস্থা গঢ় লৈ উঠিছে যে আপোনাৰ ৰান্ধনী ঘৰৰ থকাৰ কোনো প্ৰয়োজনেই নাই। ৰাতিপুৱা গধূলি আপোনাৰ নিৰ্দিষ্ট টিফিন চাৰ্ভিচ আছে, টিফিন চাৰ্ভিচ থাকে বহুতৰ ঘৰত, টিফিন চাৰ্ভিচে আপোনাৰ ৰাতিপুৱা গধূলি খানা দি থৈ যায়হি। আপোনাৰ অফিচত আপোনাৰ খানা দি থৈ যাবহি, ৰাতি আপোনাৰ ঘৰত আহি টিফিন দি থৈ যাবহি। টিফিন চাৰ্ভিচৰ পৰা বহুত মানুহে আজিকালি খোৱা বোৱা কৰা আৰম্ভ কৰিছে, নিজৰ ঘৰত ৰন্ধা বঢ়া বিলকুল নকৰে। সেইবিলাক মানুহে এইটোত মাৰিব লাগিব ৰন্ধনৰ ব্যৱস্থা নাই বুলি। এই গোটেই প্ৰশ্নখিনিৰ উত্তৰ দিয়াৰ পিছত নেক্সট প্ৰশ্নটো সুধিব, এইটো বহুত দীঘলীয়া প্ৰশ্ন এইখিনি। ইয়াৰ পিছত সুধিব যে আপুনি ৰন্ধনত কি ইন্ধনৰ ব্যৱহাৰ কৰে। আপুনি খৰিৰে ৰান্ধে নে শস্যৰ পেলনীয়া অংশ, খেৰ জ্বলাই পেলাই, নৰা জ্বলাই পেলাই ৰান্ধে, নে গোবৰৰ পিঠা বনায়। গোবৰৰ পিঠা বহুত মানুহে বনায়, বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকৰ ঘৰত গোবৰৰ পিঠা বনোৱা মই দেখিছোঁ। বহুত মানুহে কয়লাৰে ৰান্ধে, পোৰা কয়লা এইবিলাকে ৰান্ধে। বহুতে কেৰচিনৰ ষ্টভ ব্যৱহাৰ কৰে। আপুনি কি ইন্ধন ব্যৱহাৰ কৰিছে সেইটো মাৰিব লাগিব। গতিকে এইটো আপুনি দিব। দিয়াৰ পিছত এইটো যেনেকে চিলেক্ট কৰিলোঁ, এইবিলাক গোটেইখিনি চিলেক্ট কৰাৰ পিছত এই আগলৈ ৰিচিপ্ট এইবিলাক নামাৰিব। আপুনি কি কৰিব লাগিব, ছেভ কৰক আৰু আগবাঢ়ক। এইটো কৰাৰ পিছত আহিব আপোনাৰ পৰিয়ালত থকা সম্পত্তিৰ বিষয়ে। লাগিলে সেই সম্পত্তি আপুনি ব্যৱসায়িক উদ্দেশ্যতেই ব্যৱহাৰ কৰক বা নিজৰ ব্যক্তিগত উদ্দেশ্যতেই ব্যৱহাৰ কৰক। আপুনি যি উদ্দেশ্যতেই ব্যৱহাৰ নকৰক লাগিলে, আপোনাৰ সেই সম্পত্তিখিনিক আপোনাৰ পৰিয়ালৰ সম্পত্তি বুলি গণ্য কৰা হ'ব। আৰু প্ৰথম প্ৰশ্নটো সুধিব যে আপোনাৰ ঘৰত ৰেডিঅ' ব্যৱস্থা আছে নে নাই, ৰেডিঅ' বা ট্ৰাঞ্জিষ্টাৰ। যদি আছে, কেনেকুৱা ধৰণৰ ৰেডিঅ' আছে। আপোনাৰ ঘৰত পৰম্পৰাগত আগৰ পুৰণা দিনৰ সেই ৰেডিঅ' আছে, নে আপুনি মোবাইল ফোনত ৰেডিঅ' শুনে, বা আপোনাৰ ঘৰত ৰেডিঅ' শুনিবলৈ বেলেগ কিবা যন্ত্ৰৰ ব্যৱস্থা আছে। সেইটো আপুনি মাৰিব লাগিব। আজিকালি বহুত মানুহৰ ঘৰত ৰেডিঅ' নাথাকেই, আমাৰ ঘৰতো নাই, বহুতৰ ঘৰত নাই। আনকি আজিকালি স্মাৰ্টফোন বিলাকতো ৰেডিঅ' নাহে। গতিকে তেনেকুৱা কণ্ডিশ্যনত আপুনি নাই বুলি মাৰিব পাৰে, সেইটো আপোনাৰ কথা। নেক্সট আপোনাৰ যিটো প্ৰশ্ন সুধিব সেইটো হৈছে দূৰদৰ্শন, ঘৰত টিভি আছে নে নাই। যদি টিভি আছে, তেতিয়া আপোনাক সুধিব যে আপোনাৰ টিভিৰ কানেকশ্যনটো ক'ৰ পৰা লৈছে। বিনামূলীয়া ডিছ, মানে যিটো DTH বুলি কয়, ডাইৰেক্ট টু হোম চাৰ্ভিচ, যিটো আপোনাৰ দূৰদৰ্শন বিভাগে দিয়ে, দূৰদৰ্শন বিভাগে যোগান ধৰে, DTH ফ্ৰী যিটো ডিছ, সেইটো আছে। নে আপুনি টাটা স্কাই এইবিলাক ব্যৱহাৰ কৰিছে। এইবোৰ যদি দিছে তেতিয়াহ'লে ছেকেণ্ড অপশ্যনটো হ'ব টাটা স্কাই হৈ গ'ল, এইবিলাক আপোনাৰ আহিব ছেকেণ্ড অপশ্যন। যদি আপুনি কেবল টিভি লৈছে, তেতিয়াহ'লে কেবলৰ কানেকশ্যন আছে, কেবল টিভি সাধাৰণতে নগৰীয়া ঠাইবিলাকত থাকে, তো তেতিয়া আপুনি কেবল টিভি মাৰিব পাৰে। ই জিঅ' ফাইবাৰৰ কণ্ডিশ্যনটো নতুনকৈ আহিছে, গতিকে এইটো আপুনি অন্যান্যত মাৰি দিব পাৰে। যদি আপোনাৰ ঘৰত জিঅ' ফাইবাৰৰ কানেকশ্যন আছে, অপটিকেল ফাইবাৰৰ যদি কানেকশ্যন ৰাখিছে, বা ৱাইফাইৰ পৰা যদি আপুনি টিভি চলায়, এইবিলাকৰ পৰা যদি আপুনি টিভি চলায়, তেতিয়াহ'লে আপোনাৰ অন্যান্য হ'ব। আৰু এইবিলাক যদি নাথাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ নাই। যদি আপোনাৰ ঘৰত টিভি নাই, যদি আছে তেতিয়াহ'লে আপুনি উত্তৰ দিব লাগিব যে আপুনি ফ্ৰী ডিছ চলাইছে, নে আপোনাৰ ডিছ অন্য টাটা স্কাই এয়াৰটেলৰ ডিছ চলাইছে, নে আপুনি ফাইবাৰ কানেকশ্যন কেবল কানেকশ্যন ৰাখিছে, নে আপুনি ফাইবাৰ বা ৱাইফাই কানেকশ্যনেৰে টিভি চলাইছে। সেই উত্তৰখিনি আপুনি দিব লাগিব। সেই উত্তৰখিনিৰ পিছত আপোনাৰ নেক্সট আহিব ইণ্টাৰনেটৰ বিষয়ে সুধিব যে আপোনাৰ ঘৰত ইণ্টাৰনেটৰ কানেকশ্যন আছে নে নাই। যদি আছে, তেতিয়াহ'লে ইণ্টাৰনেট কানেকশ্যনটো আপুনি কেনেধৰণে পাইছে, আপুনি ইণ্টাৰনেট ব্যৱহাৰ ক'ত কৰিছে। লেপটপ বা কম্পিউটাৰ বা মোবাইলত ব্যৱহাৰ কৰিছে, নে লেপটপ বা কম্পিউটাৰত ব্যৱহাৰ কৰিছে, নে মোবাইল বা স্মাৰ্টফোনত ব্যৱহাৰ কৰিছে, নে অন্য মাধ্যমত ব্যৱহাৰ কৰিছে। আপুনি ইণ্টাৰনেটেৰে যদি টিভি চাইছে, তেতিয়াহ'লে এইটো হ'ব। যদি আপুনি ইণ্টাৰনেটেৰে লেপটপ, মোবাইল, মানে লেপটপ, কম্পিউটাৰ চম্পিউটাৰ চলাইছে, তেতিয়া অপশ্যন 1 হ'ব।
যদি আপুনি ইণ্টাৰনেটত সাধাৰণতে মোবাইল স্মাৰ্টফোনৰ ইণ্টাৰনেট কানেকশ্যন থাকে, গতিকে ছেকেণ্ড অপশ্যনটো হ'ব। আৰু যদিহে আপুনি এইবিলাক ইউজ নকৰে, কিন্তু আপুনি ৱাইফাইৰে টিভি চায়, তেতিয়াহ'লে আপোনাৰ অন্যান্য মাধ্যমত হ'ব। আৰু যদি আপোনাৰ নাই ইণ্টাৰনেটৰ কানেকশ্যন, তেতিয়া নাইট মাৰিব পাৰে। নেক্সট আপোনাক সুধিব যে আপোনাৰ ঘৰত লেপটপ কম্পিউটাৰ এইবিলাক আছে নে নাই, আছে যদি আছে, নাই যদি নাই। আকৌ আপোনাক সুধিব টেলিফোন আছে নে নাই, মোবাইল ফোন আছে নে নাই, স্মাৰ্টফোন আছে নে নাই। যদি টেলিফোন আছে, অকল টেলিফোনহে আছে, তেতিয়া আপুনি কেৱল লেণ্ডলাইন মাৰিব, অকল যদি টেলিফোন আছে। কিন্তু যদি আপোনাৰ ঘৰত টেলিফোন আৰু মোবাইল ফোন দুয়োটা আছে, তেতিয়া আপুনি দুয়োটা মাৰিব পাৰে। যদি আপোনাৰ ঘৰত অকল স্মাৰ্টফোন আছে, তেতিয়া স্মাৰ্টফোন মাৰিব পাৰে। স্মাৰ্টফোন, আইফোন দুয়োটা ইয়াতে আহিব। আৰু যদিহে আপোনাৰ ঘৰত কিপেডৰ মোবাইল আছে, অকল কিপেডৰ মোবাইল আছে, তেতিয়াহ'লে এই অন্যান্য সাধাৰণ মোবাইলত। আৰু আপোনাৰ ঘৰত যদি নাই, তেতিয়াহ'লে নাই। নেক্সট আহিব আপোনাৰ ঘৰত চাইকেল, স্কুটাৰ, মটৰ চাইকেল, মপেড এইবিলাক আছে নে নাই। চাইকেল আছে যদি চাইকেল, স্কুটাৰ, মটৰ চাইকেল যদি আছে, তেতিয়াহ'লে যদি দুইটাই আছে, তেতিয়াহ'লে এইটোত আহিব। আৰু যদি নাই, তেতিয়াহ'লে নাই। নেক্সট সুধিব আপোনাৰ ঘৰত গাড়ী আছে নে নাই, আছে যদি আছে, নাই যদি নাই। তাৰপিছত আপোনাক সুধিব যে আপোনাৰ পৰিয়ালটোৱে প্ৰধান কি খাদ্য খায়, কি খাদ্য শস্য ব্যৱহাৰ কৰে। চাউল নে, ঘেঁহু নে, জোৱাৰ নে, বজৰা নে, গোমধান নে, অন্যান্য কি ব্যৱহাৰ কৰে। সাধাৰণতে অসমৰ মানুহে চাউল ব্যৱহাৰ কৰে। চাউল দিয়া, এইটো প্ৰিডমিনেণ্ট কথাটো আহিব। যদিহে আপুনি, আজিকালি বহুত মানুহে কি কৰিছে, চাউল এৰিছে, বাদ দিছে। আপোনাৰ ঘৰত আপুনি 3 সাঁজ খায়, ৰাতিপুৱা এসাঁজ খায়, দুপৰীয়া এসাঁজ খায়, গধূলি এসাঁজ খায়। আপুনি ৰাতিপুৱা চাউল খায়, ভাত খায়, ৰাতিপুৱা ভাত খায়, দুপৰীয়া কিন্তু আপুনি ৰুটি খায়, আৰু ৰাতিও আপুনি ৰুটি খায়, তেতিয়াহ'লে কিন্তু আপুনি মাৰিব লাগিব ঘেঁহু। মানে আপুনি প্ৰধানকে কি ব্যৱহাৰ কৰিছে সেইটো সুধিছে। প্ৰিডমিনেণ্ট, এই প্ৰিডমিনেণ্ট শব্দটো বাৰে বাৰে আহে ইয়াতে। প্ৰিডমিনেণ্ট কি ব্যৱহাৰ কৰিছে, আপুনি কোনটো বস্তু বেছিকৈ ব্যৱহাৰ কৰে সেইটো সুধিছে। আপুনি যদি ৰাতিপুৱা ভাত খায় আৰু দুপৰীয়া আৰু পিছবেলা যদি ৰুটি খায়, তেতিয়াহ'লে সেইটো আপোনাৰ ঘেঁহু মাৰিব লাগিব। কিন্তু আপুনি যদি ৰাতিপুৱা ঘেঁহু খালে, মানে ৰুটি খালে, দুপৰীয়া আৰু ৰাতি আপুনি ভাত খাইছে, তেতিয়াহ'লে ভাত। যদিহে আপুনি দিনত ভাত খায়, ৰাতি ৰুটি খায়, তেতিয়া কি কৰিব। তেতিয়া সেইটো আপোনাৰ ওপৰত কথা, আপুনি চাউল মাৰে নে ঘেঁহু মাৰে। বা আপুনি একো নাখায়, আপুনি যেনিবা মেগী খায়, অকল মেগীয়ে খাই থাকে দিনে ৰাতি, তেতিয়া কিন্তু এইটো ঘেঁহুলে যাব, কাৰণ মেগী বনাই ময়দাৰ পৰা, ময়দা বনাই ঘেঁহুৰ পৰা, গতিকে ই ঘেঁহুলে গুচি যাব। কিন্তু আপুনি যদি মিলেট খায়, মৰুৱা, মৰুৱা ইয়াত নাই। তো মৰুৱাৰো বিভিন্ন থাকে, জোৱাৰ আৰু বজৰাও একচুৱেলি মৰুৱাই হয়, মৰুৱাৰ ভিতৰতে পৰে। আপুনি জোৱাৰ আৰু বজৰাক বাদ দি আমাৰ ইয়াত যিটো, আমাৰ অসমত বা উত্তৰ পূবত যিটো হয়, ফক্সটেল মিলেট বুলি কয়, ফক্সটেল মিলেট যিটো হয়, বা কণী ধান বুলি কওঁ আমি যিটো, কণী ধান, এইটো যদি আপুনি ব্যৱহাৰ কৰিছে, তেতিয়া কিন্তু অন্যান্যত মাৰিব লাগিব, কাৰণ এই কণী ধানৰ অপশ্যনটো ইয়াত নাই। এই গোটেইখিনি মৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ, এইটো আপুনি ভৰাব নোৱাৰে, মই প্ৰথমতেই কৈছো, মোবাইল নম্বৰটো এবাৰ ভৰাই দিয়াৰ পিছত ই লক হৈ যায়, এইটো ভৰোৱা আপোনাৰ কোনো অপশ্যন নাই। এইখিনি কৰাৰ পিছত আপোনাৰ এইকেইটাত ক্লিক কৰাৰ পিছত আপোনাৰ এই অপশ্যনটো নীলা হৈ যাব। নীলা হোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি এনেকুৱা চামাৰি এটা দেখাব, চামাৰি আহি যাব, নাম এনেকে চামাৰি আহি যাব। চামাৰি ইয়াৰ ভিতৰত আহিব বেক, ইয়াত আহিব এডিট, আৰু ইয়াৰ ভিতৰত আহিব কনফাৰ্ম, 3টা অপশ্যন আহিব। যদি আপুনি ভাবে যে নাই মোৰ ভুল হৈ গ'ল, আপুনি এটা ষ্টেপ বেক কৰি চাওঁ, আপুনি বেক কৰি পেলাই ইয়াত এইটো ঠিক কৰিব পাৰে। যদি আপুনি ভাবে যে নাই মোৰ ভুল হৈ গ'ল, ভৰাওঁতে আকৌ এবাৰ মই কামটো কৰো, আকৌ শুদ্ধ কৰো, তেতিয়া আপুনি এডিটত মাৰিব পাৰে। আৰু আপুনি যদি ভাবে যে একদম গোটেইখিনি ঠিক আছে, অ'কে, তেতিয়া আপুনি কনফাৰ্ম মাৰি দিয়ক। কনফাৰ্ম বুলি মাৰি দিয়াৰ লগে আপোনাৰ এনেকুৱা এটা পপ আপ আহি যাব। আৰু এই পপ আপটো আপোনাৰ বাবে অত্যন্ত ইম্পৰ্টেণ্ট। এই পপ আপটোত আপোনাক কি দেখাইছে যে ছাবমিটেড ছাকচেছফুলি, লগতে এই এটা ছেল্ফ ইনুমাৰেশ্যন আইডি জেনেৰেট হৈছে। এই ছেল্ফ ইনুমাৰেশ্যন আইডিটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি থব পাৰে, ইয়াক স্ক্ৰীনশ্বট মাৰি ৰাখি থব পাৰে বা লিখি ৰাখিব পাৰে।
কিন্তু এই আইডিটো হেৰালে নহ'ব, এইটো আপুনি একদম লিখি ৰাখিব লাগিব। মই ইয়াতে চেল্ফ ইনুমাৰেশ্যন কৰিবলৈ যাওঁতে, মইতো চুপাৰভাইজাৰ আছিলো বাৰু, কিন্তু মই ফিল্ড ভিজিটত গৈছিলো। যাওঁতে দেখিলো বহুত মানে ব্যক্তিয়ে কি কৰিছে, এই চেল্ফ ইনুমাৰেশ্যন আইডিটো স্ক্ৰীনশ্বটটো প্ৰিণ্ট কৰি পেলাই খুব ধুনীয়াকে প্লাষ্টিকেৰে পেক কৰি পেলাই নিজৰ ঘৰৰ একদম চকুত পৰা ঠাইত, কিন্তু পানীয়ে নিতিতা আৰু চকুত পৰা সাধাৰণতে দুৱাৰ মুখত তেওঁলোকে ৱালত মাৰি থৈ দিছে, টেপ মাৰি পেলাই থৈ দিছে। তেতিয়া কি হয়, যিজন ইনুমাৰেটৰ যাব, গণনাকাৰী যাব, তেওঁ আপোনাৰ ঘৰত নাম্বাৰটো ভৰাব, আপোনাৰ হাউচ নাম্বাৰ, বিল্ডিং নাম্বাৰ ভৰাব। এইটো যদি আপোনাৰ দুৱাৰ মুখত আপুনি যদি দুৱাৰত যদি ঘৰৰ একদম মূল এণ্ট্ৰিখনতে যদি আপুনি টেপ মাৰি পেলাই লগাই থৈ দিয়ে, তেতিয়া তেওঁ আপোনাৰ দৰ্জা ঢকোৱাৰ কোনো কথা নাই। তেওঁ আপুনি যদি ঘৰত নাথাকেও, বাই চান্স আপুনি অফিচলৈ গুচি গ'ল বা কিবা কামত ক'ৰবাত টুৰত গুচি গ'ল, তেওঁ একো টেনচন ল'বলগীয়া নাই। এই আইডিটো তেওঁৰ মোবাইলটোত তেওঁ যেতিয়া এপ দিয়া হ'ব, এপটোত ভৰাই দিয়াৰ লগে লগে আপোনাৰ এই ডিটেইলছখিনি, এই গোটেই ডিটেইলছখিনি তেওঁৰ মোবাইলটোত গুচি যাব, তেওঁ অ'কে কৰি দিব, আপোনাৰ হৈ গ'ল কাম। আপুনি ঘৰত নাথাকিলেও হ'ব। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি প্ৰিণ্ট কৰি পেলাই আপোনাৰ ঘৰৰ মূল এণ্ট্ৰেঞ্চ মূল সোমোৱাৰ যিটো এণ্ট্ৰেঞ্চ, তাত পানীয়ে নিতিতাকে ধুনীয়াকে টেপ মাৰি পেলাই লগাই থৈ দিব। আপোনাৰ ঘৰলৈ যিজন গণনাকাৰী যাব, তেওঁ এইটো চাই পেলাই তেওঁ নিজৰ মোবাইলত আপলোড কৰি দিব, বছ কাম হৈ গ'ল। না আপোনাক ফোন কৰিব প্ৰয়োজন আছে, না আপোনাৰ গণনাৰ সময়ত আপুনি আগষ্ট মাহ আহি গ'ল, এতিয়া মই চেল্ফ ইনুমাৰেশ্যন কৰি থৈছো, মানুহ কোনোবা আহিব, তেওঁ মোৰ পৰা এইটো আইডিটো বিচাৰিব, সেইবিলাক ভাবি বোলে মই এতিয়া আৰু নাযাওঁ ক'তো, মানে প্ৰয়োজনীয় কাম থাকিলেও নাযাওঁ, তেনেকুৱা আপুনি কৰিব কোনো প্ৰয়োজন নাই। আপুনি এইটো ধুনীয়াকে দৰ্জাত লগাই দিলে, সন্মুখত এণ্ট্ৰেঞ্চত লগাই দিলে, মানে ঘৰৰ আপুনি গেটতো লগাই দিব পাৰে, বহুত মানে গেটত লগাই দিয়াও দেখিছো। আপুনি ঘৰত সোমালে গেট খুলিবও প্ৰয়োজন নাই, তেওঁ গেটত খাৰা হোৱাৰ লগে লগে এইটো দেখিলেই, দেখাৰ লগে লগে হৈ গ'ল, আপোনাৰ ইনুমাৰেশ্যন হৈ গ'ল। তো আপুনি ক'লৈ যিকোনো ঠাইলৈ যাব পাৰে। আপোনাৰ যদি গেট সেই সময়ত তলা মৰাও থাকে, তেতিয়াও কোনো প্ৰব্লেম নহয়। এইটো আপুনি ধুনীয়াকে প্ৰিণ্ট কৰি আপোনাৰ গেটত, মূল গেটত, বা আপোনাৰ ঘৰলৈ ইনুমাৰেটৰজন গ'লে আপোনাৰ যি স্থানটো তেওঁৰ প্ৰথম চকুত পৰিব, সেই স্থানত ধুনীয়াকে লগাই থৈ দিব, বাছ আপোনাৰ চেল্ফ ইনুমাৰেশ্যন কমপ্লিট। এই আইডিটো আপুনি নেহেৰুৱাব, এইটো লগত ৰাখিব। এই গোটেইখিনি কৰাৰ লগে লগে আপোনাৰ চেল্ফ ইনুমাৰেশ্যনৰ গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হ'ল। এই 31টা প্ৰশ্ন কেৱল চেল্ফ ইনুমাৰেশ্যনৰ কাৰণেই নহয়, যিসকল ব্যক্তিয়ে গণনাৰ দায়িত্ব গ্ৰহণ কৰিব, যিসকলে ইনুমাৰেশ্যন কৰিবলৈ যাব, তেওঁলোকেও সেই একেখিনি প্ৰশ্ন, এই আগত যিখিনি প্ৰশ্ন দেখালো, সেই একেখিনি প্ৰশ্নই তেওঁলোকে কৰিব। গতিকে তেওঁলোকেও সেই প্ৰশ্নখিনি বা উত্তৰখিনি কেনেকৈ আহিব পাৰে, এই চেল্ফ ইনুমাৰেশ্যন মোৰ এই ভিডিঅ'টো চাই তেওঁলোকে তাৰ এটা আইডিয়া ল'ব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোত মই কেৱল মাত্ৰ যিসকলে ইনুমাৰেটৰৰ ডিউটি কৰিব, গণনাকাৰীৰ দায়িত্ব পালন কৰিব, তেওঁলোকে তেওঁলোকৰ এপটো কেনেধৰণে ব্যৱহাৰ কৰিব, সেইটোৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব।